ভদ্ৰতাৰ পৰা আমি জানিম আৰু লগতে আমি ভদ্ৰতাৰ পৰা আমি দুই এটা ঝুমুৰ শুনিবলৈ পাম। কোন ফুলে হাসিব, কোন ফুলে খেলিব, কোন ফুল। আৰু ঝুমৰ নাচ গানৰ মূল উদ্দেশ্যটোৱে হৈছে আজিম কালৰ পৰা যিটো বিশ্বাস আৰু এই নাচ গানত অংশগ্ৰহণ কৰা মহিলা সমাজৰো উগ্ৰতা শক্তি বৃদ্ধি হয়, যৌৱন প্ৰাপ্ত হয়। দেখিছে যে গোটেই গাঁৱৰ বৰ্জনাসকলে মানে আখৰাত আছে, সি এতিয়া সোমাব নোৱাৰে নহয়। এইটো বোৱাৰী মানুহ এতিয়া বৰ্জনাসকলৰ লগত কেনেকুৱা সমানে নাচিব, মনৰ দুখতে গাইছে মনে ছোটে মোটে আখৰা। সেইফালেও চাব লাগিব, নিজৰ মনটোও চাব লাগিব। নাচিবলৈ মন গৈছে কিন্তু বৰ্জনাসকলে মান্দৰ বজাইছে আৰু নিশাটো আন্ধাৰ হৈ আছে। মোৰ সংস্কৃতিটো অসম জুৰি লৈ আহিলে যদি স্বনামধন্য ভূপেন হাজৰিকাদেৱে চামেলি মেম চাহাবৰ যোগেদি বিয়া পাতি অনা মহিলাগৰাকীয়েতো পুৰুষজনৰ পৰা কিবা এটা আশা কৰি আহে, কিন্তু একদম নিৰাশা হলে কেনেকুৱা লাগিব তাক। নমস্কাৰ, মই ডক্টৰ ৰাজীৱ পাঙ্গি আপোনালোক সকলোকে পুনৰ অক্লান্ত মনলৈ স্বাগতম জনাইছোঁ। আজিৰ অক্লান্ত মনৰ অনুষ্ঠানত এজন বিশেষ ব্যক্তিক নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেতক নৰ্থ ইষ্ট ঝুমুৰ গুৰু হিচাপে সকলোৰে জনাজাত। আজিৰ অনুষ্ঠানত তেখেতক আমি পাই খুব আনন্দিত। তেখেতৰ ঘৰ শিৱসাগৰৰ নাজিৰাৰ টমটম টলা গাঁৱৰ আৰু তেওঁ লগতে আমাৰ অসম চাহ মজদুৰ সংঘৰ নাজিৰা শাখাৰ সাধাৰণ সম্পাদক। আজিৰ অনুষ্ঠানত আমি ভদ্ৰ ৰাজৰ ডাঙৰীয়াক আমি স্বাগতম জনাইছোঁ। আপোনাক বহুত বহুত ধন্যবাদ। আজি আপুনি আমাৰ মাজত আহি উপস্থিত হ'ল। আপুনি সদায় ব্যস্ত থাকে, তথাপি মই আপোনাক বহুত দিনৰ ফোন কৰি আছিলোঁ যে ভদ্ৰদা আহিব। শেষত আপুনি আহিলে, আপোনালৈ বহুত বহুত ধন্যবাদ। আমি আমাৰ অক্লান্ত মন চেনেলৰ ফালৰ পৰা আপোনাক বহুত শুভেচ্ছা জনাইছোঁ। আপোনাকো ধন্যবাদ জনাইছোঁ আপোনাৰ এই অক্লান্ত মন চেনেলত মচাৰ বাবে। আৰু এই চেনেলৰ সকলো শ্ৰোতা দৰ্শককো মই আন্তৰিকভাৱে শুভেচ্ছা জনাইছোঁ, মই নমস্কাৰ জনাইছোঁ। যাতে আজিৰ আলোচনাত আমি যিবিলাকেই আপুনি ক'ব আমি মুখামুখি আলোচনা কৰিম। আজি মই আমাৰ দৰ্শকক ক'ব খুজিছোঁ যে আমাৰ অনুষ্ঠানত আজি আমি আমাৰ চাহ জনজাতি ভাই ভনীসকলৰ সমাজ জীৱনৰ বিষয়ে অলপ কথা পাতিব বিচাৰিছোঁ। তেওঁলোকৰ যিখিনি কলা সংস্কৃতি আছে, ঝুমুৰ বা তেওঁলোকৰ ঝুমুৰ গীত, ঝুমুৰ নৃত্য, সেইখিনিৰ বিষয়ে আমাৰ ঝুমুৰ গুৰু আছে, ভদ্ৰদা আছে। আজি ভদ্ৰদাৰ পৰা আমি জানিম আৰু লগতে আমি ভদ্ৰদাৰ পৰা আমি দুই এটা ঝুমুৰ শুনিবলৈ পাম। আজি আপোনালোক সকলোকে অক্লান্ত মনলৈ মই পুনৰ স্বাগতম জনাইছোঁ। আৰু আমাৰ দেশত, আমাৰ অসমত বসবাস কৰা সকলো চাহ জনজাতি ভাই বন্ধুলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। এতিয়া আমি অনুষ্ঠানটো কৰিবলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমে মই ভদ্ৰদাৰ পৰা এটা ঝুমুৰ এটাৰে আমি এই অনুষ্ঠানটো শুভাৰম্ভ কৰিব বিচাৰিছোঁ। ঠিক আছে। আমাৰ জনগোষ্ঠীটোৰ ঝুমৰ ভাদ মাহত হোৱা ঝুমৰ, আচলতে এই ঝুমৰ গীতেৰে আপুনি আৰম্ভ কৰিব বিচাৰিছে। আৰু ঝুমৰটো গীতবিলাকতো বিভিন্ন কাৰণত গোৱা হয়, নিজৰ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰা হয়। গতিকে এইটো গায়কজনৰ মনোভাৱ কি, সেই সময়ত মই পুৰণা ঝুমৰ এটাকে আপোনাৰ ওচৰত গাইছোঁ, যিবিলাকে কৰম পৰৱত আমাৰ ছোৱালীবিলাকে গায় বা আনন্দ ফূৰ্তি কৰে। প্ৰথমতে কৰম পৰৱৰ ওপৰতে ফুল ছিঙিবলৈ যায় তেওঁলোকে, তেতিয়াই কৰ্মতীসকলে কিছুমান গীত গাই যায়। এইটো মই ঝুমৰ হিচাপে এই গীতটো গাইছোঁ। কোন ফুলে হাসিব, কোন ফুলে খেলিব, কোন ফুলের সঙ্গে যাব ভাই সজনী, কোন ফুলের সঙ্গে যাব ভাই সজনী। কোন ফুলে হাসিব, কোন ফুলে খেলিব, কোন ফুলের সঙ্গে যাব ভাই সজনী, কোন ফুলের সঙ্গে যাব ভাই সজনী।
জুহি ফুলে হাসিব চামেলি ফুলে খেলিব চম্পা ফুলের সঙ্গে যাব ভাই সজনী চম্পা ফুলের সঙ্গে যাব ভাই সজনী এটা অতি পুৰণি গীত বৰ এইটো ধুনীয়া ৰচনা নহয় উম, আৰু কৰম পৰৱত এইবিলাকেই গীত মাত কৰে হয়। ঝুমৰ আপুনি ঝুমৰৰ বিষয়ে কৈছে হয় এই সংস্কৃতিটো আচলতে নাচ গানটোৰে নাম ঝুমৰ হয় অঁ ঝুমৰ নাচ গানটোৰে নাম হয় মূল উৎসৱটো হৈছে কৰম কৰম উৎসৱ হয় হয় কৰম উৎসৱতে ঝুমৰ নাচ গান কৰা হয় ঝুমুৰ কৰা আৰু কৰম হ'ল এটা কৃষিভিত্তিক উৎসৱ উম, প্ৰকৃতিৰ আৰাধনা কৰা হয় উম, আৰু কৃষি শস্য শ্ৰীবৃদ্ধিৰ বাবে আমাৰ মহিলা সমাজে কৰম পৰৱ কৰে। কৰম পৰ্ব কৰে হয় তাতে কৃষি শস্যৰ বীজ ৰোপণ কৰে জাৱা বুলি কোৱা হয় যাবা আৰু হয়, এই জাৱাকে কেন্দ্ৰ কৰি উম, জাৱাটো নিজৰ নিজৰ ভাগৰ জাৱাবিলাক কেনেকুৱা তেওঁলোকে আপডাল কৰি ডাঙৰ কৰিব পাৰে উম, সেয়ে মহিলাসকলক এইটো 5 দিন বা 7 দিনৰ বাবে উম, মহিলাসকলে নিজৰ নিজৰ ভাগৰ জাৱা উম, ৰাখে উম, আৰু যি 7 দিন বা 5 দিন হৈ যায় উম, তেতিয়া সেই জাৱাটোক নিশা জুৰি জাগৰণ কৰে উম, মানে খাদ্য শস্যৰ বীজবিলাক আছে। নিশ্চয় অংকুৰ হৈ যায় হয় হয় সেই অংকুৰবিলাককে আৰাধনা কৰে আৰু আৰাধনা তাতে এটা প্ৰতিফল পোৱা যায় মহিলা সমাজক উম, যে বীজ ৰোপণ কেনেকুৱা কৰিব পাৰি উম, আৰু কেনেকুৱা শ্ৰীবৃদ্ধি কৰিব পাৰি শ্ৰীবৃদ্ধি কৰিব মহিলা সমাজৰ কেৱল খাদ্য শস্যৰে বীজ দিয়া হৈছে তাত উম, কিন্তু গোটেই সমাজ ব্যৱস্থাটো বীজ ৰোপণ মহিলাসকলেই কৰে উম, আৰু আপডাল কৰি কাগজ ডাঙৰ মানে যিকোনো বস্তুৱে মহিলা সমাজকে দিয়া হৈছে আৰু সেইটোৱে তেওঁলোকক আমাৰ ছোৱালীসকলক উম, 15 বছৰৰ তলত আচলতে যৌৱনতা প্ৰাপ্ত সকলো কৰে বাৰু এইটো ডাঙৰ কৰমবিলাক কৰে উম, বেছিভাগ যৌৱনতা প্ৰাপ্ত নোহোৱা ছোৱালীবিলাককে মানে প্ৰথমতে সুৰক্ষিখিনি কৰে হয়, হয় হয়। হয় হয় তেওঁলোকক যাৱাৰ যোগেদি এইটো কৰা হয় আৰু একাদশী বা কৰমা তিথিত উম, যেতিয়া উম, নিৰ্দিষ্ট নীতি নিয়মেৰে উম, এটা কৰমডাল আনে প্ৰকৃতিৰ পৰা উম, হাবি জংঘলৰ পৰা এই ডালটোৰ মাজতে প্ৰতি নিশাভৰ ঝুমৰ নাচ গান কৰে উম, আৰু তাতে পুৰুষ সদস্য সকলো যোগদান কৰে ঢোল মাদল নাগৰা বাঁহী তাল উম, সকলো ধৰণৰ লোকবাদ্য লোকবাদ্য আজিকালিতো আখৰাত বা ঝুমৰ কৰম গানত উম, আধুনিক বাদ্যযন্ত্ৰ বাজি গৈছে অঁ, কিন্তু পৰম্পৰাগত কৰম আখৰাত তেনেকুৱা আজিৰ বাদ্যযন্ত্ৰবিলাক বজা নাছিল কেৱল নিজা জনগোষ্ঠীৰ লোকবাদ্য লোকবাদ্য ঢোল হওক মাদল হওক নাগৰা ধমচা বাঁহী উম, বা তাল বা অন্যান্য একতাৰা উম, তেনেকুৱা বাদ্যযন্ত্ৰ বজাই তেওঁলোকে নাচ গান কৰিছিল আৰু ঝুমৰ নাচ গানৰ মূল উদ্দেশ্যটোৱে হৈছে উম, আদিম কালৰ পৰা যিটো বিশ্বাস উম, ঝুমৰ নাচ গান কৰিলে উম, মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি হয় উম, আৰু এই নাচ গানত অংশগ্ৰহণ কৰা মহিলা সমাজৰো উম, উৰ্বৰতা শক্তি বৃদ্ধি হয় উম, যৌৱন প্ৰাপ্ত হয় 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 শৰীৰৰ শ্ৰীবৃদ্ধি হয় উম, উম, সেই উদ্দেশ্যে নিশা জুৰি মহিলাসকলে নাচ গান কৰে উম, আৰু নাচ গানবিলাকতো নিজস্ব কথাবিলাক কয় প্ৰকৃতিৰ কথা কয় ফুলৰ কথা কয় জীৱ জন্তুৰ কথা কয় উম, বা অন্যান্য নদ নদীৰ কথা কয় উম, নিজস্ব সামাজিক জীৱনৰ কিছুমান কথা কয় বোৱাৰীসকলে বা ছোৱালীসকলে উম, ধৰক একটা গীততে এজনী বোৱাৰী ঝুমৰ নাচিবলৈ আহিলে উম, গাঁৱত কৰম হৈছে দেখিছে যে গোটেই গাঁৱৰ বৰ্জনাসকলে মানে আখৰাত আছে সি এতিয়া সোমাব নোৱাৰে নহয় উম, এইটো বোৱাৰী মানুহ এতিয়া বৰ্জনাসকলৰ লগত কেনেকুৱা সমানে অঁ, নাছিল নাচিব নোৱাৰে আৰু কৰম আখৰাটোও দেখিছোঁ সৰু উম, সি মনৰ দুখতে গাইছে উম, সেইটো এটা ঝুমৰে হয় অঁ, মনে ছোটে মোটে আখড়া ও গো গোটে গাঁৱে কে ভেসুরা নাচে আলি মুখে নাচে কেনা বনে গো নাচে আলি ভালা নাচে আলি মুখে নাচে কেনা বনে গো নাচে আলি তাই ক'ব বিচাৰিছে উম, আখৰাটো সৰু নাচিবলৈ আহিলোঁ গোটেই বৰ্জনাসকলে আছেচোন
মই কেনেকুৱা কেনেকে নাচিব নাচিব হয় 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 তাৰপিছত নাচিবলৈ মন মন গৈছে গৈছে হা? হয় সেয়েহে কৈছে ছোটে মোটে আখৰা সৰু মৰু আখৰাটো আছে নাচে আহিলি নাচিবলৈ আহিলোঁ দেখিছোঁ গোটেই বৰ্জনা সোপাই আছে হা? নাচিবতো নোৱাৰে নোৱাৰে হয় ঢোল বাজায় শ্বশুৰা ওগো মাদর বাজায় ভেসুরা নাচে আলি মোকে চলো কে না বলে গো নাচে আলি এইবিলাকে ঝুময় হয় হয় মানে আচলতে মনৰ কথা কৈছে বোৱাৰীগৰাকী যে ঢোলটো শহুৰ দেউতাই বজাই আছে আৰু মাদলটো বজাইছে বৰ্জনাই হয় কিন্তু কৰিম কি নাচিবলৈতো মন গৈছে নাচিবলৈ মন এই তেনেকুৱাই মনৰ কথাবিলাকতে ঝুমৰ হৈছে বৈবিধ্য মানুহবিলাকে যেতিয়া আহে নাচ গান কৰে তেতিয়া বোৱাৰীসকলক ছোৱালীসকলকো কয় কিছুমান গীতত কয় গীতেৰে কৈ দিয়ে যে ইয়াত এনেকুৱা এটা পৰিস্থিতি আছে সাৱধান এইটো আখৰা ঝুমৰত কয় রাজ ভেলাই আঁধরিয়া ভেসুর ভেলাই মান্দরিয়া রাজ ভেলাই আঁধরিয়া ভেসুর ভেলাই মান্দরিয়া গো বহুরিয়া কুল রাখে আখাড়া সামা বেগো বহুরিয়া কুল রাখে আখাড়া সামাবে এজন বৈবিধ্য মানুহ ঝুমৰতে গৈছে যে নিশাটোতো আন্ধাৰ হৈ আছে আৰু বৰ্জনাসকলে মাদল বজাই আছে গতিকে তহঁতি বোৱাৰীসকলে নিজস্ব সন্মান ৰাখিয়ে নাচ নাচিবি উৎপাতাং কিবা সেইফালেও চাব লাগিব নিজৰ মনটো চাব লাগিব নাচিবলৈ মন গৈছে নাচক কিন্তু বৰ্জনাসকলে মাদল বজাইছে আৰু নিশাটো আন্ধাৰ হৈ আছে যাই নহওক এইবিলাক ঝুমৰ গীতৰ একেবাৰে কথাংশত সামাজিক জীৱনৰ যিবিলাক গীত মাত কৰা হয় এইবিলাকত কোৱা হয় আৰু প্ৰকৃতিৰ লগত কিছুমান ঝুমৰ নাচ গান কৰা হয় আৰু এই ঝুমৰ নাচ গানটোৱে আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী সমাজৰ এটা অসম কেন্দ্ৰিক ডাঙৰ পৰিচয় দি আছে এতিয়া সৰ্বভাৰতীয় পৰিচয় চাহক লৈ হৈ আছে বা গোটেই পৃথিৱীজুৰি পৰিচয় আমাৰ অসমীয়া সমাজত অসমত বা ভাৰতবৰ্ষক চাহে দি আছে অসমৰ চাহে দি আছে আৰু এই চাহ উদ্যোগত জড়িত এই মানুহবিলাকৰ পৰিচয়টো ঝুমৰে দি আছে যে এনেকুৱা গীত মাত এনেকুৱা সংস্কৃতি কৰা এটা বৃহৎ জনগোষ্ঠী অসমত আছে কিন্তু এই অসমত ব্ৰিটিছসকলে চাহ উদ্যোগ স্থাপন কৰাত সময়তে তেওঁলোকক আনিছে আজি প্ৰায় 250-300 বছৰৰ আগে কিন্তু এইটো এটা অনা হৈছে 200-300 বছৰত চাহ উদ্যোগ কেন্দ্ৰিক কৰি অনা হৈছে বুলি আমি জানো বা বুৰঞ্জীত আছে তাৰ আগতো এই জনগোষ্ঠীৰ লোকসকল অসমত অহা যোৱা কৰি আছিল যাযাবৰী অৱস্থাত দেশ স্বাধীন নোহোৱাৰ অৱস্থাত বহু হাজাৰ বছৰৰ আগতে যেনেকুৱা কামাখ্যা মন্দিৰত আমাৰ জনগোষ্ঠীৰ আজিৰ চাহ জনগোষ্ঠী বুলি কৈছে কিন্তু বহু আগতে কামাখ্যা মন্দিৰৰ আশে পাশে আমাৰ জনগোষ্ঠীৰ লোক আছিল আৰু কামাখ্যা দেৱী আমাৰ জনগোষ্ঠীৰ আৰাধ্য দেৱী বুলি কোৱা হয় যিহেতু আমাৰ জনগোষ্ঠীৰ বহু কথা অসংগত পূজা প্ৰসংগত কামাখ্যা দেৱীক আৰাধনা কৰা হয় আমাৰ বহু মন্ত্ৰত কামাখ্যা দেৱীক আৰাধনা কৰা মা কামাখ্যাক আৰাধনা কৰা কাৰোবাক ভূত লাগিলে প্ৰেত লাগিলে কাৰোবাক কিবা লাগিলে আমাৰ জনগোষ্ঠীৰ মানুহবিলাক অসমত আহি কামাখ্যাক আৰাধনা কৰা নাই তাৰ আগৰ পৰাই অসমত আছে আৰু তাত কিবা কাৰণত সিফালেও ভাৰতবৰ্ষতো গোটেই একেলগতে ঘূৰি ফুৰিছিলে তেতিয়া তাৰ পৰা কামাখ্যা দেৱীৰ মন্ত্ৰ যোগ কৰিছিলে তো এই মানুহবিলাকে অসমত আহি সাংস্কৃতিকভাৱে ব্ৰিটিছসকল লৈ অনাৰ পাছতে দৃঢ়ভাৱে ইয়াত থাকি গ'ল পুনৰ গুচি নগ'ল কিছুমান গুচি গ'ল কিন্তু ইয়াতে আহি অসমীয়া সংস্কৃতিৰ লগত অসমীয়া সমাজৰ লগত একাত্ম হৈ গ'ল এতিয়া যিটো ভাষা তেওঁলোকে যিটো ভাষাৰে বা দোৱানেৰে গীত মাতবিলাক কৰে এই গীত মাতবিলাক একদিনতে বা 200 বছৰত সৃষ্টি হোৱা নহয় হাজাৰ হাজাৰ বছৰ আগত বিভিন্ন ভাষা ভাষী মিলি এই ভাষাটো সৃষ্টি হৈছে কিন্তু লিখিত নহ'ব পাৰে আৰু এই গীতবিলাকতেই মানুহবিলাকৰ অতীতৰ কথা কোৱা হয়
বাস্তৱ জীৱনৰো কথা কোৱা হয় আৰু হাজাৰ বছৰৰ অতীতত এই মানুহবিলাকে কি আছিলে গীতবিলাকতে পুৰণা কোৱা হৈছে বুৰঞ্জী বা ইতিহাস বুৰঞ্জী গীতবিলাকতে আছে গীতবিলাকতে পোৱা আছে। যায় পুৰণা গীতবিলাকত হয় হয় যে মানুহবিলাকৰ অৰিজিনেলিটি ক'ত হয় এতিয়াতো আমি অৰিজিনেলিটি বিচাৰি গৈও লাভ নাই আমি হয়, এই হয়। মুহূৰ্তত বৃহৎ জনসংখ্যাৰ চাহ শ্ৰমিকসকল আদিবাসীসকল বা চাহ জনগোষ্ঠী এতিয়া নাম পাইছে কিন্তু চাহ জনগোষ্ঠীৰ নাম আমি অসম আহিয়ে পাইছোঁ অৰিজিনেলি ইয়াত চাহ জনগোষ্ঠী বুলি কোনো ধৰণৰ কোনো এটা জাতি নহয় এটা সমূহীয়া আমাৰ পৰিচয় প্ৰত্যেক জাতিয়ে নিজস্ব এটা পৰিচয় থকাৰ উপৰিও হয় হয় চাহ শ্ৰমিক চাহ মজদুৰ হিচাপে থকাৰ লগতো সামূহিকভাৱে অসম চৰকাৰে হওক বা বিভিন্ন দল সংগঠনে হওক অসম ৰাজ্যত আমাক চাহ জনগোষ্ঠী বুলি জানে হয় হয় কিন্তু জনগোষ্ঠী হিচাপে চাহ জনগোষ্ঠী বেলেগ বেলেগ আছে যেনেকৈ কুৰ্মী আছে কুৰ্মী আছে চাওতাল আছে মুণ্ডা আছে ৰাজৰ আছে তাঁতী আছে তাঁতী আছে। প্ৰত্যেকৰে নিজৰ নিজৰ ভাষাশৈলী হয়, আছে হয়, হে হয়। চাওৰা আছে কন্ধ আছে হয়। মানে 108টা জাতি জনগোষ্ঠীৰ সন্মিলিত 108টা জাতিয়ে এককভাৱে পৰিচয় নিদিয়াকে হয়। সমূহীয়া পৰিচয় দিছে চাহ চাহ জনগোষ্ঠী জনগোষ্ঠী হৈছে, হিচাপে হয়। যিহেতু চাহ গছক কেন্দ্ৰ কৰি তেওঁলোকে এই ধাৰালৈ আহিলে আৰু এতিয়াও সৰহসংখ্যক মানুহেই চাহ বাগিচাতে জড়িত হৈ আছে তাৰ মাজতো 200 বছৰৰ সময়ছোৱাত বিভিন্ন এই জনগোষ্ঠীৰ লোকে চাহ বাগান ত্যাগ কৰি গাঁৱলৈ আহি ধুনীয়াকৈ গাঁৱলীয়া জীৱন গাঁৱত বসবাস কৰা আন জনগোষ্ঠী মৰাণ মটক সোণোৱাল কছাৰী বা আমাৰ বড়ো ভাইসকল মিচিং ভাইসকল বা অন্যান্য যিমান জনগোষ্ঠীসকল আহোমৰ লগত মিলি গ'ল ভাষা সংস্কৃতি গ্ৰহণ কৰিলে এতিয়া বৈবাহিকো আদান প্ৰদান হৈ আছে এতিয়াতো আমাৰ ইয়াৰ জনগোষ্ঠীৰ কোনো তাঁতী মানুহে উৰিষ্যাৰ পৰা বিয়া পাতিবলৈ যোৱা নাই নাযায় কোনো ৰাজোৱাৰ মানুহ নাযায় ঝাৰখণ্ডলৈ কোনো চাওতালে নাযায় পাৰিলে আশে পাশেই কোনোবা মিচিং ছোৱালীক ৰাখিছে বা চাওতালে ছোৱালী ৰাখিছে বা গগৈ ছোৱালী ৰাখিছে বা গগৈ সকলো আমাৰ ছোৱালী গ্ৰহণ কৰিছে তো আমি এটা বৃহৎ অসমীয়া সমাজ এতিয়া আমি গঠন কৰি লৈছোঁ আৰু আমাৰ আমাৰ নিজস্ব ভাষা সংস্কৃতি চবৰে আছে আমাৰ জনগোষ্ঠীৰ মাজত কমচে কম দোৱান আছে 8-9টা মান আছে কন্ধ জনগোষ্ঠীৰ কুই দোৱান আছে ওৰাংসকলৰ কুৰুক আছে চাওতালসকলৰ চাওতালী আছে মুণ্ডাসকলৰ মুণ্ডাৰী আছে উৰিষ্যাৰ লেংগুৱেজ কোৱা মানুহ আছে আৰু ছত্তীশগড়ৰ সিফালে গণ্ডৱাল ভাষা আছে কিন্তু সকলোবিলাকে ঘৰত ঘৰুৱা ভাষা পূজা পাৰ্বণত নাচ গানত কোৱা হয় কিন্তু সমূহীয়া ভাষাত আমি অসমীয়া ভাষাটোকে গ্ৰহণ কৰিছোঁ মানে সকলোৰে নিজৰ এটা স্বকীয়তা আছে স্বকীয়তা থকাৰ উপৰিও আমাৰ যিটো বৃহত্তৰ অসমীয়া জাতি গঠনত যিসকল ধৰক আমাৰ চাহ জনজাতিৰ ভাই ভনীয়ে হওক বা অন্যান্য ধৰক আমাৰ মিচিং বড়ো বা কছাৰী সকলোৱে একগোট হৈহে আমাৰ এটা বৃহত্তৰ এটা অসমীয়া জাতি গঠনত চবেই আগভাগ লৈছে হয় হয় আৰু ইয়াৰে লোক সংস্কৃতি গ্ৰহণ কৰি এতিয়া আমাৰ পূজা পৰৱ বা ধৰ্মীয় উৎসৱবিলাকত নিজস্ব আমি সমাজ ব্যৱস্থাৰ কাপোৰ বা সাজপাৰ পৰিধান কৰিয়ে কৰোঁ যেনেকুৱা বিহু নাচিবৰ বাবে যিবিলাক সাজপাৰ পৰিধান কৰে সেইটোতো সকলো সময়তে অসমীয়া সমাজে বা মিচিং সমাজে পৰিধান কৰি নাথাকে ঠিক তেনেকুৱা আমাৰো পৰিধান কৰে নিজস্ব জাতি কিন্তু সকলো সময়তে অসমত থকা সাজপাৰবিলাকে পৰিধান কৰে মানে বিশেষকৈ ধৰক যিবিলাক উৎসৱ পাৰ্বণত সাধাৰণতে নিজৰ স্বকীয় যিবিলাক সাজপাৰ আছে সেইবিলাক পিন্ধে অন্যান্য সময়ত ধৰক আমি ধৰক অফিচত যাওঁ বা নিজৰ কামত যাওঁ তেতিয়া সাধাৰণভাৱে ধৰক আমাৰ যিটো অসমীয়া জনজীৱনৰ লগত জনজীৱনৰ লগত যিটো সাজপাৰ মিলে সেই সাজপাৰতে আমি মানে আগবাঢ়ি যাওঁ বৰ সুন্দৰ কথা এতিয়া আপোনাৰ ধৰক যিহেতু আপুনি ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিলে বিশেষকৈ সেইবিলাক কথা মই আগতে জনা নাছিলোঁ বা কাৰোৰ পৰা শুনা নাছিলোঁ আজি মই খুব সুখী আজিৰ এই অনুষ্ঠানৰ যোগেদি আমি বহুত কথা বেলেগৰ পৰা জানিব পাৰিছোঁ আগতো বেলেগ ব্যক্তি আহিছে আমাৰ অনুষ্ঠানত তেওঁলোকৰ পৰা বহুত নজনা কথা আমি শিকিছোঁ ঠিক তেনেকৈ আজিৰ অনুষ্ঠানতো বহুতো আপোনালোকৰ যিখিনি জনগোষ্ঠীৰ কথা বা জানিব লগা কথা আছে সেইখিনি আপোনাৰ পৰা আজি জানি পেলাই মই খুব সুখী হৈছোঁ ভাল লাগিছে আপোনাৰ লগত কথা পাতি এতিয়া প্ৰথম আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে অকণমান মই জানিব খুজিছোঁ আপুনি এই ঝুমুৰ গীত বা ঝুমুৰ যিটো আপোনাৰ কৃষ্টি সংস্কৃতিৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত হৈছে বা আপোনাক সেই কলা কৃষ্টি সংস্কৃতিয়ে কেনেকৈ আকৰ্ষণ কৰিলে আচলতে মই যিটো অঞ্চলত আছিলোঁ বাগিচা গাঁও মিলি মই আছোঁ মোৰ মা আছিলে
কমপ্লিটলি গোহাঁই গাঁৱৰ মানুহ হা হয় মানে ব্ৰিটিছে তেওঁলোকক বাগানতে আনিছিলে বাগানত 2-3 পুৰুষ কৰাৰ পাছত তেওঁলোকে বাগানৰ পৰা চাইড হৈ গৈছিলে মোৰ পিতৃ হ'ল মানে মেচ জনগোষ্ঠী যিফালে বাস কৰে সেইফালে বাস কৰিছিলে মানে লাইন বাগান কোৱাৰ্টাৰ এৰি ছাইডত আছিলে আমি পিছত আমাৰ জনগোষ্ঠীৰ এটা আমি গাঁও তৈয়াৰী কৰা হ'ল চাহ বাগানৰ মেকিপুৰ চাহ বাগানৰ ছাইডতে একৰকম ব্ৰিটিছ দিনৰ সময়ত এইটো লাইন বুলিয়ে ঘোষণা কৰিছিল কিন্তু পিছত সেইটো শ্লিংলেণ্ডত আহি এইটো গাঁও হ'ল মোৰ গাঁৱত আৰু আমাৰ গাঁৱত সৰহভাগেই আমাৰ জনগোষ্ঠীৰ লোক প্ৰতিটো পূজা পৰব বা উৎসৱ পাৰ্বণত আমাৰ জনগোষ্ঠীৰ নাচ গানবিলাক কৰে আৰু আমি যি সময়ত বাল্য অৱস্থাত এইবিলাক শিকিছিলোঁ বা মনত আকৰ্ষণ হৈছিলে গীত চিত গাবলৈ আমাৰ গীতবিলাকহে পাইছিলোঁ আমি গাবলৈ এই আৰু বেলেগ সমাজৰ গীত পোৱা নাছিলোঁ এইফালে বিহু চিহু নাচ হৈছিলে গাঁওফালে আমাৰ চাহ বাগান এৰিয়া হওক বা আমাৰ চাহ জনগোষ্ঠী এলেকাৰ গাঁওবিলাকত আমাৰ জনগোষ্ঠীৰে গীত মাত হৈছিল যেনে চহৰাই দীপাৱলী পৰৱত আমাৰ চহৰাই নাচ গান হৈছিলে ফাগুৱা পৰৱত আমাৰ কাঠি নাচ গান হৈছিলে কৰম পৰৱত ঝুমৰ নাচ গান হৈছিলে বিবাহ অনুষ্ঠানবিলাকত হৈছিলে ডংকচ নাচ গান তো এইবিলাকেই আমি পাইছিলোঁ আৰু এইবিলাকে আমি নিজেও গাইছিলোঁ আৰু মা দেউতা বা আমাৰ ছোৱাখানাৰী গীত আমাৰ সৰু ল'ৰা উমলা গীতবিলাক বাইদেউসকলে গাইছিলে বা আমি নিজেই খেলিছিলোঁ তেতিয়া আমাৰ সমাজৰে গীতবিলাক গাইছিলোঁ তাৰপিছত পঢ়া লিখা কৰি স্কুল কলেজত অন্যান্য জনগোষ্ঠীৰ লগত ছাত্ৰ ছাত্ৰীৰ লগত সমিলে মিলা প্ৰীতি হ'ল যেতিয়া গাঁওফালে যাব লগা হ'ল ইফালে হ'ল এইবিলাক সংস্কৃতিও গ্ৰহণ কৰিব ল'লোঁ কলেজ পৰ্যায়ত আহোঁতে এইবিলাক আৰু বহল পৰ্যায়ত গ্ৰহণ কৰিব ল'লোঁ তাৰপিছত মোৰ জীৱনকালত মই আচলতে কলেজলৈ আহি গান চান গাই মই আধুনিক গীতেই গাইছিলোঁ এই ৰাভা সংগীত জ্যোতি সংগীত কলেজত কি চলে আৰু সেইবিলাকে চলে সেইবিলাকতো আৰু ঝুমৰ চুমৰ কলেজত তেতিয়া আৰু ইমান প্ৰাধান্য পৰা নাছিল ঝুমৰ সংস্কৃতিটো অসম জুৰি লৈ আহিলে যদি স্বনামধন্য ভূপেন হাজৰিকাদেৱে চামেলি মেম চাহাবৰ যোগেদি তেওঁ সেই চিনেমাৰ যোগেদি ঝুমৰ সংস্কৃতিৰ এটা ধাৰা আমাৰ অসমীয়া জনজীৱনত পৰিচয় কৰাই দিলে চেঁচা বাগিচাৰ এনেকুৱা মানুহ আছে চামেলি ফুলা ছোৱালী থাকে বা এই কথাবিলাক ক্ৰমান্বয়ে উলিয়াই লৈ আহিলে নহ'লে আমাৰ জনগোষ্ঠীৰ মানুহবিলাকে আচলতে গীত মাতবিলাক বাহিৰত নিবলৈ খুব বেয়া পায় আৰু অল ইণ্ডিয়া ৰেডিঅ' 1975 চনত চাহ শ্ৰমিক আছৰ যেতিয়া শুভাৰম্ভ কৰা হ'ল আমালৈ আধা ঘণ্টা সময় যেতিয়া ভাৰত চৰকাৰৰ মানে অনাজাৰ কেন্দ্ৰই দিলে তেতিয়া যেতিয়া এই গীতবিলাক গাইছিলে একদম সম্পূৰ্ণৰূপে ট্ৰেডিশ্যনেল গাইছিলে তেতিয়া ৰেডিঅ' চেডিঅ'ত শুনিছিলোঁ আৰু গীত মাতবিলাকত আকৰ্ষিত হৈ হৈ গানলৈ আহিলোঁ জীৱনকালত 2002 চন মানত মই গীত গাবলৈ মানে এজন মোৰ ঋতু গগৈ বুলি এজন ল'ৰালো মোক লগ পালে নাই ঋতু কোঁৱৰ বোলে আপুনি গীত চিত গায় মই কলেজত গীত গাইছিলোঁ তো বোলে এনেকুৱা এটা গীত বনাম কেছেট বনাম আপুনি গাব পাৰিব পইচা দিব লাগিব আকৌ তেতিয়া পইচা পোৱা নাছিলে পইচা দিয়ে কোনে কোনে গাব তো বোলে নাই মোৰ কেছেটত জুবিন গাৰ্গ গাব আৰু অমুকে গাব মোক কিছু হ'ব গাম কি আছে গ'লোঁ তাত কেছেট হাউচত জুবিন দাকো লগ পালোঁ তেওঁৰ যিটো কণ্ঠ পালোঁ আৰু গীত গোৱাৰ যিটো শৈলী ময়ো গালোঁ তাত এটা গীত মানে ৰোমান্টিক গীত আমাৰ ভাষাৰে হৰিয়ালি চাহ বাগানে আমাৰ দেশৰ আৰু দুটামান গীতো লিখিছিলোঁ তাৰপিছত মই নিজে নিজে অনুভৱ কৰিলোঁ যে মই আধুনিক গীতৰ টেক্সট দিব নোৱাৰিম ইমান খৰচা ইমান মানে সাধনা কৰিব লাগে আৰু মোৰ অট'মেটিক মানে মানে বংশানুক্ৰমে মোৰ সাধনা আছে মোৰ সংস্কৃতিটোৰ ওপৰত এটা বেলেগ সংস্কৃতিক সাধনা কৰিবলৈ মোৰ বাবে অসুবিধা হৈ যাব তাৰপিছত মই 2000 পৰা মই চিন্তা কৰিলোঁ নাই নাই মই নিজৰ গীত মাতবিলাকে কৰিম ইয়াতে যি পাৰিম ইয়াকে হ'ব আৰু ধৰি ৰাখিবলৈ চেষ্টা চলাওঁ তাৰপিছত কলেজ পৰ্যায়ত মানে বিশেষকৈ গড়গাঁও কলেজতে পঢ়িছিলোঁ বা নাজিৰা কলেজতে পঢ়িছিলোঁ এইবিলাক গীত গাবলৈ হ'লেও প্ৰফেচৰ প্ৰিন্সিপালসকলে মোক এটা অনুৰোধ কৰিছিলে তুমি চাহ বাগিচাৰ পৰা আহিছা চাহ বাগিচাৰ ঝুমৰ গীত এটা গাবা
মানে বাধ্যত পৰি গাই গাই ঝুমৰীয়া হৈ গ'লো নিজৰ গীতটো গাবলৈ ইমান ভাল লগা নাছিলে হয় হয় এই জ্যোতি সংগীত হওক ৰাভা সংগীত হওক আধুনিক গীত হওক কিবা কিবি ৰেডিঅ'ত শুনি মনোৰঞ্জন গগৈ বা অন্যান্যসকলৰ গীতবিলাক চাৰু গোহাঁতৰ গীতবিলাক গাবলৈ চেষ্টা চলাইছিলোঁ এইবিলাকত আকৰ্ষণ বাঢ়িছিলে ঝুমৰ গীতটোতো আকৰ্ষণ নহয় যেতিয়া ছাৰহঁতে মোৰ গীতটোৱে গাবলৈ কয় তেতিয়া অনুভৱ কৰিলোঁ যে মোৰ গীতটোৰো দম আছে আমাৰ জনগোষ্ঠীৰ গীত গড়গাঁও কলেজতো গালোঁ নাজিৰা কলেজতো ঝুমৰ সংস্কৃতি কথাবিলাক কৈ আৰু গান চান গালোঁ আৰু কিছুমান ছোৱালী আগবাঢ়িও আহিলে নাচিবলৈ আমাৰ জনগোষ্ঠীৰ ছোৱালী যেতিয়া কলেজত পঢ়া নাছিলে কম আছিলে এজনীয়ে ছোৱালী আছিলে চৰ্দাৰ চাইমন সিং বড়ো ডাঙৰীয়াৰ যি এজনী আছিলে তেওঁ কৈছিলে যে মই লগ দিম আমি দুজনেই আছিলোঁ আমাৰ জনগোষ্ঠীৰ লগতে আশে পাশে যি ছোৱালী আছিলে তেওঁলোকৰ লগ চগ দি ঝুমৰ নাচটো কৰিছিলোঁ কলেজত তেতিয়াই দেখিলোঁ যে ঝুমৰত মোক আমন্ত্ৰণ জনাইছে মানুহ আৰু আশে পাশে গাঁৱে বাগিচাই আখৰা কৰম হ'লে মাতে সেইমতে আহি আহি কৰম ঝুমৰত বেছি সোমাই গ'ল আৰু সোমাই ৰেডিঅ' আৰ্টিষ্টো হ'লোঁ বা অন্যান্য কেতিয়াবা ইফালে সিফালে মাতি মাতি মানে মানুহে মোক কম বেছি পৰিমাণে ঝুমৰীয়া বনাই দিলে মানে যিসকলে ঝুমুৰ গায় তেওঁলোকক ঝুমৰীয়া বুলি ঝুমৰীয়া নাম ঝুমৰীয়া নাম তেনেকে ধৰক বিহু গালে বিহুৱা নাম দিয়ে তেনেকুৱাতে এই সংস্কৃতিটোৰ আৰু যেতিয়া বিভিন্ন মানে স্থানত যাব লগা হয় ক'ৰবাতো কথাও ক'ব লগা হয় আপুনি নাজানিলে কেনেকুৱা কথা ক'ব তেতিয়া নিজে অধ্যয়ন কৰিবলৈ বাধ্য হৈ গ'ল আৰু দুই এটা পৰীক্ষাটো মানে আমাৰ সমাজৰ হৈ দিবলৈ বা ফোকাছত আনিবৰ বাবে আমাৰ সমাজৰ গীত মাতবিলাক কৰিবলৈ ক'ৰবাত গৈ কথা কোৱা গান গোৱা এই অনুষ্ঠান প্ৰতিষ্ঠানতে গৈ অভিজ্ঞতা লওঁতে এই পৰ্যায় পাইছোঁ আৰু এই অভিজ্ঞতাৰ বলতেই উত্তৰ পূব ভাৰতৰ সাংস্কৃতিক মন্ত্ৰালয়ে তেওঁলোকে এটা ইণ্টাৰভিউ পাতিছিলে লোকসংগীতৰ ওপৰত তাতো মই ফৰ্ম ফিল আপ কৰি গৈছিলোঁ তাত তেওঁলোকে ইণ্টাৰভিউ ল'লে লোকসংগীত কেনেদৰে কি হয় কেনেকুৱা গান হয় আপুনি আদিবাসী বা চাহ জনগোষ্ঠীৰ লোকসংগীত চৰ্চা কৰে আপোনাৰ মনোভাৱ কি সংস্কৃতিৰ মূল অৰ্থ কি কেলেই এনেকুৱা নাচে কেলেই এনেকুৱা নাচিব লাগে হাতটো কেলেই ধৰি নাচে একক কেলেই নাচে নানা ৰকম প্ৰশ্ন তেওঁলোকৰ সঠিকভাৱে উত্তৰ দিয়াৰ বাবে তেওঁলোকে মোক ঝুমৰ গুৰু পাতিলে মানে এতিয়া আপুনি মানে সন্মান এটা দিলে চৰকাৰীভাৱে এই উপাধিটো নৰ্থ ইষ্ট ঝুমৰ গুৰু হিচাপে মোক এই উপাধিটো দিলে আৰু তেতিয়াৰ পৰাই মোৰ নিজস্ব কৰ্মজীৱন আছে মই বিশেষকৈ নাচ গান গান কৰা বা নাচ গান বা অন্যান্য কৰাৰ লগতে মোৰ নিজস্ব সামাজিকভাৱে মই সক্ৰিয় বুলি নহয় আৰু কৰিব লগাখিনি কৰি আছোঁ মই অসম চাহ মজদুৰ সম্পাদকৰ দায়িত্ব পালন কৰি আছোঁ আৰু অন্যান্য সামাজিক ধৰক জাতীয় অনুষ্ঠানবিলাকত থাকোঁ বহু আগতে চাহ জনজাতি ছাত্ৰ সন্থাও কৰিছিলোঁ ছাত্ৰ সমাজৰ হৈ অসমত বিভিন্ন ঠাইত গৈছোঁ আৰু ছাত্ৰসকলৰ মংগলৰ অৰ্থেই কিছু কাম কৰিছোঁ আৰু জাতিটোৰ কাৰণেও ছাত্ৰ অৱস্থাৰ ছাত্ৰ সন্থাৰ হৈ কাম কৰিছিলোঁ এতিয়া চাহ মজদুৰৰ হৈ চাহ মজদুৰ সংঘৰ সম্পাদক হৈ কাম কৰিছোঁ আৰু নিজস্ব জনগোষ্ঠীৰ কল্যাণৰ কাৰণে কাম কৰি আছোঁ মানে সময় সুবিধা মতে মই কৰি আহিছোঁ মানে আপুনি এফালে সংগীত চৰ্চাও আপুনি অব্যাহত ৰাখিছে আনফালে যিটো আপোনাৰ সামাজিক দায়বদ্ধতা ধৰক সেইটো আপুনি ধৰক চাহ মজদুৰ সংঘৰ জৰিয়তে হওক বা আপুনি অন্যান্য সামাজিক কামত নিজকে সক্ৰিয় ৰাখি পেলাই আপুনি সমাজ জীৱনত নিজকে আগবঢ়াই নিছে নহয় জানো বৰ সুন্দৰ চবেই লৈছে তাৰ মাজত আমাৰ এইটো অঞ্চলত মোৰ ভাগ পৰিছে আপুনি এইখিনি কৰি আছে বহুত ভাল কথা এতিয়া আমি আৰু এটা ঝুমুৰ শুনিম আপোনাৰ পৰা আৰু এটা ঝুমৰ শুনিব না মই এই আমাৰ এই ঝুমৰ বা কৰম গীতবিলাকত আচলতে বিভিন্ন বিষয় জড়িত হৈ থাকে কৰম পৰৱ এই ছোৱালী অৱস্থাত মা দেউতাৰ ঘৰত কৰিলে নহয় কৰম পৰৱ নিজস্ব উদ্দেশ্যত কৰিলে মহিলাগৰাকী যাৱাৰাকী যে এজন ভাল পুৰুষ লাভ কৰিব
তো তাৰতো লাভ হ'লেই কৰম পৰৱৰ পাছত এজন ভাল পুৰুষ পালে বিবাহ হৈ গুচি গ'ল বিবাহ হৈ গুচি গ'লেতো নহ'ব নিজৰ পূজাটো ঘৰত আছে নহয় সেই পূজাৰ সময়ত মা দেউতাই তাক মাতিব যে পুনৰ ঘৰত কৰম পৰৱ পাতিছোঁ তুমি শ্বশুৰ ঘৰৰ পৰা আহিব লাগিব হয় হা আৰু এইটো সামাজিক নিয়ম আছে আমাৰ যে কৰম পৰৱত বিবাহিত ছোৱালীবিলাক য'তেই য'ত থাকে মা দেউতা ঘৰলৈ আহে তো মা দেউতাই ঘৰৰ পৰা মানুহ যায় আনিবলৈ ঘৰত কৰম পৰৱ আছে আমাৰ ছোৱালীক নিব লাগিছোঁ আৰু শহুৰ ঘৰো দি পঠিয়াই দিয়ে আৰু কৰম পৰৱ আছে বা জোঁৱাইও আহে আৰু শ্বশুৰ ঘৰত কৰম পৰৱ আছে বুলি হা তো সেই উদ্দেশ্যে ছোৱালী এজনী নিজৰ শ্বশুৰ বাৰীতে আশা কৰি আছে গীতেৰে আশা কৰি আছে যে মই কৈছোঁ নহয় এই সময়বিলাক পূজা পৰৱৰ সময়বিলাক প্ৰাকৃতিকভাৱে ফুল চন্দ্ৰ বা সূৰ্য এই তিথিবিলাকে নিৰ্ণয় কৰে চৰাইবিলাকে নিৰ্ণয় কৰে যেনেকুৱা কুলি চৰাই মাতিলে গম পায় যে বহাগ আহিব হৈছে হে ঠিক কহুৱা ফুল ফুলিলে আমাৰ মানুহবিলাকে অনুভৱ কৰে যে ভাদৰ মাহ আহিছে কৰম পৰৱ হ'ব জিকা ফুল ফুলিলে ঠিক তেনেকুৱা দেখিছে যে নৈ ঘাটত কহুৱা ফুল ফুলিছে কহুৱা ফুলটোক আমাৰ ভাষাত কাঁচি ফুল বুলি কয় কাঁচি ফুল কহুৱা ফুল যেতিয়া বগা বগাকৈ গোটেই নদীৰ পাৰত হাবিত ফুলিছে তো নতুনকৈ বিয়া হৈ যোৱা বোৱাৰীগৰাকীৰ বা ছোৱালীজনীৰ মনত উদয় হ'ব যে ভাদ মাহ আহিছে মোৰ ঘৰততো নিবই কৰম পূজা হ'ব মোকতো মা দেউতা নিবলৈ আহিব মা দেউতা নাহিলে ভাইটোক পঠিয়াব বা দাদাক পঠিয়াবই তে সি আশাৰে নিজৰ ননদজনক কৈছে যে কৰম পৰৱতো মই নাথাকোঁ মা দেউতাৰ ঘৰলৈ যাম মোৰ দাদা আহিব বা ভাই আহিব এই গীতেৰে ননদটোক কৈ আছে তহঁতি নাচিবি তহঁতৰ গাঁৱত মই মোৰ গাঁও গুচি যাম নাচিবলৈ মা দেউতাৰ ঘৰ যাম তাতে নাচিব সেইটো গীতেৰে তেওঁ কৈছে মহিলাগৰাকী কাশি ঝিঙা ফুটিগে ওগো আশা মোর লাগিগে কাশি ঝিঙা ফুটিগে ওগো আশা মোর লাগিগে দিনী পোহর দেখুলি ডোহ হায় রে নদী মোর ভায়া মোর আতলে নিহা দিনী পোহর দেখুলি দোহ হায় রে নদী মোর ভায়া মোর আতলে নিহা ই কৈছে যে দিন পর ৰাস্তা ফালে চাই থাকিবি মোৰ ভাই আহিব মোক লৈ যাব লেনিহৰ মানে মা দেউতাৰ ঘৰ নৈহৰ মানুহ মা দেউতা ঘৰ লেনিহৰ মানে মা দেউতা ঘৰলৈ লৈ অহাটোক লেনিহৰ বুলি কয় মানে ভাই আহিব মোক মা দেউতাৰ ঘৰলৈ লৈ যাব লেনিহৰ ননদটোক কৈছে মানে আৰু কি কৈছে ভায়া মোৰ বাহাওতো সন্দেশায়ানত চুড়ি শাখা নয়নে কাজ হায় রে নদী মোর ঠুমকি চল বৈ নৈ আকৌ কৈছে ভাইটো মোক আহিব লৈ যাব কিন্তু সন্দেশ মোলৈ লৈ আহিব ভাইটোৱে কি সন্দেশ লৈ আহিব চুৰি শাখা চুৰি মোলৈ আনি দিব শাখা আনি দিব আৰু নয়নে কাজল চকুত লগাবলৈ কাজল লগাব এইবিলাক পিন্ধি মেলি ঠুমকি চলাই মানে এটা চাল দি মই ষ্টাইল দি মই মা দেউতাৰ ঘৰলৈ গুচি যাম ঠুমকি চলাবই নহয় মানে সেইটো কিমান মনত এটা ভাল লগা ভাৱ এইটো ঝুমৰ গীতত আমাৰ বোৱাৰীসকলে
আশা পালি থাকে এইবিলাকেই মানে মহিলা সমাজৰ পৰিকল্পনা। আৰু বহুত গীত আছে, মই একটা গীত আনি আপোনালোকক গাইছোঁ, এটা মহিলাৰ মানে মৰ্ম কথা। আপোনালোকে মাতৃ এজনৰ বাবে পুত্ৰ যিমানেই বেয়া নহওক, অসুৰত হওক, চোৰ হওক, ডকাইত হওক, সি পুত্ৰই হ'ব, সি মৰম পাবই মাতৃ। ভাই এজনৰ বাবে, ভনী এজনৰ বাবে তাৰ ভাই বদমাছে হওক, চোৰ ডকাইত হওক, সি তাক ভাই বুলিয়ে ক'ব, সেই মৰমটো দিবই। কিন্তু বিয়া পাতি অনা মহিলাগৰাকীয়েতো পুৰুষজনৰ পৰা কিবা এটা আশা কৰি আহে, কিন্তু একদম নিৰাশা হ'লে কেনেকুৱা লাগিব তাক? সিটো ভুল পুৰুষলৈ আহি গ'ল, তাৰ মনত বেজাৰ আছে। তো সেইটোকে বোৱাৰীগৰাকী কৈছে, মই যেনেদৰে ভাবি আহিছিলোঁ পুৰুষজনক পাম বুলি, কিন্তু তেনেকুৱা নাপালোঁ, বৰ দুৰ্ভাগ্য। সেই মহিলাগৰাকী ঝুমৰ গীতত গাইছে আৰু আখৰাত গাইছে, আৰু ঝুমৰ গীতবিলাক বিশেষকৈ মহিলা কেন্দ্ৰিক গীত হয়। আজিকালি পুৰুষসকলো গায়, পুৰুষ কেন্দ্ৰিকো গীত আছে, বিশেষকৈ মহিলাসকলে নিজৰ কথাবিলাক, নিজৰ মনৰ ভাৱটো একটা মহিলাই গাই আছে, মানে বোৱাৰী এগৰাকী গাইছে, মায়ে বলে বেটা বেটা, বহিনে বলে ভাই রে, মায়ে বলে বেটা বেটা, বহিনে বলে ভাই রে, তিরি বলে নির্বসা বড়ি নিশা খায় রে, তিরি বলে নির্বসা বড়ি নিশা খায় রে। মাৰ বাবে বেটা হ'ব পাৰে ভাল, ভনীয়েকৰ বাবে ভাই হ'ব পাৰে ভাল, তিৰিজনীৰ বাবে পুৰুষজনে ভাল নহয়। সি কৈছে যে বৰ মদ খাই, এটা মদাহি লৈ আহি গ'লো, সেইকাৰণে তিৰিয়ে কৈছে তিৰি বলে নিৰ্বসা বড়ি নিচা খায়। অতি ভাল ভাল ক'লে কি হ'ব, মইহে জানো কি ভাল, কিমান ভাল, সেইটোৱে কৈছে। মানে মনৰ দুখটো ঝুমৰ গীতে প্ৰকাশ কৰিছে। আৰু এক লাইন আছে, এই ঝুমৰ গীতবিলাক মানে বেছি এক পদ দুই পদৰে ঝুমৰ গীত হয়। আজিকালি দীঘল 5-6 লাইনকে গীত গায়, আচলতে প্ৰশ্ন উত্তৰে ঝুমৰ গীতবিলাকত হয়। তো পিছৰ বাৰ আকৌ গৈছে এজনী মহিলাই, একদম পুৰণা যি গীত হয়, এইবিলাক ৰেকৰ্ড চেকৰ্ড নাই, এইটো বংশানুক্ৰমে বা পৰম্পৰাগতভাৱে আহি আছিলে, বুঢ়ীসকলে গাইছিলে আখৰাত আৰু নাচিছিলে, আৰু এই মনৰ ভাৱবিলাক প্ৰকাশ কৰিছিলে। যেনেকুৱা খাবার বেলা ভয়াচারী, কামের বেলা চাদর ওড়ি, খাবার বেলা ভয়াচারী, কামের বেলা চাদর ওড়ি, ভালায়ে দেখিনি গে মাই জনমে করি, কিসে গে ঝুঁকে দিলি এক লড়ি, ভালায়ে দেখিনি গে মাই জনমে করি, কিসে গে ঝুঁকে দিলি এক লড়ি। মহিলা এগৰাকী কৈছে খোৱাৰ সময়ত পুৰুষজনে বৰ মৰম আদৰ কৰে, যে ভালকে বনা, ভালকে খাম। পুৰুষজনক কাম দিলে কয় কি নাই মোৰ গাটো ভাল নাই, একদম মানে কিবা কিবি, তেনেকুৱা পুৰুষ থাকে নহয়, এই গাটো ভালেই লগা নাই, মই নাযাওঁ নেকি, নকৰোঁ নেকি, তেনেকুৱা স্বভাৱৰ পুৰুষ। মহিলাগৰাকী অতিষ্ঠ হৈ গৈছে, দেখিছে যে ই কাম পাছিলেই মানে বেমাৰৰ অজুহাত। একদিন বেছি খং উঠিলে মহিলাগৰাকী, কিমান পুৰুষ বুলি সন্মান দি থাকে, খঙৰ চোটতে মছলা পটে যে শিলটোকে মাৰিলে নহয়। সেইটোকে গীতক কৈছে, এহে দেখিন গে মাই জনমে কৰি, এই মানুহজনকে দেখিছো চলা জন্মগত ভাৱে নেকি মানে কামচোৰ সৃষ্টি, মানে ইয়াক লৈ সংসাৰ কৰা মুস্কিল আছে, উপায় নাপায় মানে এই ইয়াকে লৈ কোবাই দিছে। মাৰিব নালাগে পুৰুষক, কিন্তু বাধ্যত পৰি মাৰি দিছে, অতিশয্য হৈ মাৰি দিছে। এইটো মহিলাসকলৰ তেনেকুৱা ভাৱবিলাক প্ৰকাশ কৰে ঝুমৰ গীততে, আখৰাতে। এইবিলাক ট্ৰেডিশ্যনেল ঝুমৰ আজিকালি গালে হাঁহি বহে, আজিকালি সেইটো চিটুৱেশ্যনে নাই। আজিকালি সকলোৱে
সমানে সমানে কাম কৰিব বিচাৰিছে আৰু এনেকুৱা ধৰণৰ আছেও, আজিও আছে। দিনটো য'ত ত'ত গৈ মানে আজিকালি অকণমান বেছিয়ে হৈছে পুৰুষ সমাজত কাম বনটো কম, বিশেষকৈ আমাৰ সমাজ ব্যৱস্থাত। আমাৰ সমাজ ব্যৱস্থাত মহিলাসকলে বেছি ইনকমৰ ছাইডটোত গুৰুত্ব দিব লগা হয় আৰু ঘৰ পৰিচালনা কৰাৰ দায়িত্ব মহিলা সমাজৰে থাকে। গতিকে পুৰুষসকল যদি সমানে সমানে যোগদান নকৰে তেন্তে মহিলা সমাজে খুব কষ্ট পায়। ল'ৰা ছোৱালী ডাঙৰ কৰা, লিখা পঢ়া কৰা বা অন্যান্য ঘৰৰ ডেভেলপমেণ্ট কৰা, এইবিলাক ঝুমৰ গীত মাতত কোৱা হয়। আৰু ঝুমৰ গীত মাত মই কৈছোঁ নহয় যে প্ৰশ্ন আৰু উত্তৰ হয়, আগ লাইনটোত প্ৰশ্ন কয়, পিছ লাইনটোত। আৰু এইবিলাক আখৰা ঝুমৰ, মই আপোনাক যিমানবিলাক ক'লোঁ কিছু আখৰা ঝুমৰ মানে আখৰাত নাচি নাচি গায়। আৰু কিছুমান ঝুমৰ গীত যিবিলাক আখৰাত নানাচে, এনেই মনৰ ভাৱ প্ৰকাশ কৰি গীত মাতবিলাক গোৱা হয়। তেনেকুৱা দীঘল সুৰৰ গীত মনোৰঞ্জনৰ বাবেই গোৱা হয়। যেনেকুৱা বিহু গীতো আছে তেনেকুৱা মনোৰঞ্জনৰ বাবে, যাতো নাচটো কম হয় কিন্তু মনোৰঞ্জনৰ বাবে আজিকালি বেছিভাগ মনোৰঞ্জনৰ বাবেই গোৱা হয়। আৰু ঝুমৰ গীতবিলাক কৰম কেন্দ্ৰিক হোৱাৰ উপৰিও সামাজিক জীৱনৰ কিছুমান কথা কোৱা হয়, প্ৰেম প্ৰীতিৰো কথা কোৱা হয়, ভালপোৱা ল'ৰা ছোৱালীৰ কথাবিলাক কোৱা হয়, বা প্ৰকৃতিৰ কিছুমান যেনে পুৰণা গীতে হয়। আৰু বাস্তৱ ক্ষেত্ৰতো এইবিলাক গীত আখৰাত চলি থাকে। পাহাৰে পৰ্বতে ঘৰ, পানী গিৰে ঝৰ ঝৰ, নদী কিনাৰে ঘৰ, পানী গিৰে ঝৰ ঝৰ, নদী কিনারে ঘর, পানি গিরে ঝর ঝর, মুখে মাঝে কর বিজলি চমকে লাগে ডোর, মুখে মাঝে কর বিজলি চমকে লাগে ডোর। এইবিলাক গীত চমুকে গীত আখৰাত গায় আৰু ল'ৰা ছোৱালীয়ে হওক বা বয়োবৃদ্ধ লোকসকলে হওক বজায় আৰু নাচে। আৰু দীৰ্ঘ গীতো আছে, শ্ৰীকৃষ্ণৰ গীত বা অন্যান্য গীত ঝুমৰ গীতৰ মানে গায়। মানে সেইটো মই অলপ শুনিছিলোঁ, ধৰক আপোনাৰ ঝুমুৰ গীতৰ লগত ভগৱান শ্ৰীকৃষ্ণ হওক বা ভগৱান ৰামৰ তেওঁলোকৰ কিবা এটা মানে সান্নিধ্য আছে বা তেওঁলোকৰ সেইখিনি ভগৱান শ্ৰীকৃষ্ণ বা ৰামৰ লগতো ৰিজাই পেলাই কিছুমান গীত গায়। এইটো ৰচনা হৈছে আৰু এইটো ভালো হৈছে। আমাৰ আচলতে আদিম কালত ঝুমৰ গীত মাতবিলাকত এই শ্ৰীকৃষ্ণ বা ৰাম এই কথাবিলাক নাছিল। যেতিয়া মানুহবিলাকে এইবিলাক কাহিনী বা এইবিলাক শাস্ত্ৰবেদ যেতিয়া শুনা নাছিল, আমাৰ এই জনগোষ্ঠীৰ লোকসকলক তেতিয়া শাস্ত্ৰৰ প্ৰতি কোনো অধ্যয়নো নাছিল, ক'তো শুনিবলৈও পোৱা নাছিল। আপোনালোকে যদি বহু আগৰ বুৰঞ্জী চাই, এই জনগোষ্ঠীৰ লোকসকল শাস্ত্ৰৰ লগত কোনো প্ৰকাৰৰ জড়িত নাছিল। তেওঁলোকে প্ৰকৃতিক পূজা কৰিছিল, প্ৰকৃতিৰ লগতে আছিল, বাহিৰা জগতৰ লগত কাম নাই। আৰু বহু জনসমষ্টি আছিল তেওঁলোকৰ, আৰু নিজা সংস্কৃতিৰে তেওঁলোকে আগবাঢ়ি গৈছিল। যেতিয়া ভাৰতবৰ্ষত ধৰ্মীয় বিপ্লৱটো হ'ল, কবিৰ দাস আহিলে, কবিৰ আহিলে, হিন্দু ধৰ্মৰ যেতিয়া অন্যান্য বস্তুবিলাক আহিলে, বেদ আহিলে, উপনিষদ আহিলে বা ৰামায়ণ মহাভাৰত গীতা, এইবিলাক কথা যেতিয়া সাধাৰণ জনসাধাৰণ এক শ্ৰেণী মানুহৰ মাজতে এইবিলাক প্ৰচাৰ হৈ আছিল, বেদৰ কথাবিলাক বা মহাভাৰতৰ কথা, গীতা শাস্ত্ৰৰ কথা ভাৰতবৰ্ষৰ এক শ্ৰেণী মানুহেই চৰ্চা কৰি আছিল। আৰু তাত যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বা আদিম ভাৰতৰ আদিম বাসিন্দাসকলো জড়িত আছিল কাহিনী অংশত, কিন্তু তেওঁলোকে নিজেই গম পোৱা নাছিল। যেতিয়া এই ধৰ্মীয় প্ৰচাৰৰ সময়ত এই মানুহবিলাককো সাঙুৰি ল'লে, যেতিয়া এই মানুহবিলাকৰ ভিতৰত ধৰ্মীয় শাস্ত্ৰৰ কিছু জ্ঞান আহি গ'ল বা শুনিবল পালে বা তেওঁলোকেও নিজে চৰ্চা কৰিব ল'লে, তেতিয়া তেওঁলোকে শ্ৰীকৃষ্ণ প্ৰেমত পৰিছে। তেওঁলোকে মূলতঃ প্ৰকৃতিৰ দেৱতা শিৱকেই পূজা কৰা এই জনগোষ্ঠীৰ লোকসকল, প্ৰকৃতিৰ লগত থাকে, প্ৰকৃতিৰ দেৱতা শিৱকে পূজা কৰি আছিলে।
যেনেকুৱা উত্তৰ পূৰ্বাঞ্চলতো আহি গ'ল ভাগৱত নহ'লে আমাৰ আহোমসকলে ক'ত তাত পূজা কৰে বা মিচিংসকলে ক'ত সত্যনাৰায়ণ কথা শুনিবলৈ সময় আছে হয়নে এতিয়াতো আহি গৈছে ক্ৰমান্বয়ে সত্যনাৰায়ণ কথা সত্যনাৰায়ণ পূজা কৰে সত্যনাৰায়ণ পূজা কৰে এই পূজাবিলাক নাছিলে আৰু কৰম পূজাটো আমাৰ নিজস্ব প্ৰকৃতিৰ পূজা ইয়াত বৈদিক পূজা নহয় ইয়াত কেতিয়াও হোম যজ্ঞ মন্ত্ৰ পাঠ কৰা নহয় সেইটো আমাৰ জনগোষ্ঠীৰ কোনোবা এজন বৃদ্ধ মানুহে কাহিনীটো কৈ দিয়ে লৌকিক কাহিনীৰে সেই কাহিনী অংশকে শিৰগত কৰি বা বিশ্বাস কৰি আমাৰ মানুহে আজিও পুজি আছে কিমান হাজাৰ বছৰৰ সংস্কৃতিটোক আজিও বহন কৰি আছে যেতিয়া ধৰ্মীয় শাস্ত্ৰত আহি গ'ল তেতিয়া গীত মাত কিছু আমাৰ মানুহে চৰ্চা কৰিব ল'লে ধৰক এতিয়া শ্ৰীকৃষ্ণৰে গীত আৰু ঝুমৰ নাচ গানটো যিটো পৰিৱেশ হয় সেইটো শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ লগত এটা তুলনামূলক কৰিব ল'লে যে এইটোতো আপোনালোকে যিটো নাচ গান কৰে যেনেদৰে নিশাজোৰা নাচ গান কৰে যিটো শৃংখলযুক্তভাৱে ধৰি লৈ ঝুমৰে হওক বা কাঠি নৃত্যই হওক বা ডংকজ নৃত্যই হওক বা অন্যান্য জনগোষ্ঠীৰ যিবিলাক নাচ গান হয় এই ক্ৰমান্বয়ে আমাৰ নাচ গানবিলাক মানে শাস্ত্ৰৰ লগত কিবা মিল আছে শ্ৰীকৃষ্ণৰ লগত মিল আছে নেকি জুকিয়াই চাব ল'লে আমাৰ মানুহবিলাক আৰু দেখিছে যে নাই নাই মিল আছে আমিহে গম পোৱা নাছিলোঁ তো তেনেকুৱাতে শাস্ত্ৰ বেদৰ কিছুমান গীত শ্ৰীকৃষ্ণৰ গীত আহি সোমালে ঝুমৰত কিন্তু কৰম পৰৱত নহয় কৰম পূজাত নহয় শ্ৰীকৃষ্ণ কোনো স্থানে নাই কৰম পৰৱ সম্পূৰ্ণ বেলেগ ঝুমৰ নাচ গানতে আহিছে কৰম পূজাত বিষ্ণু হওক গণেশ হওক বা যিমান দেৱ দেৱতা আমি পাই আছোঁ সেই দেৱ দেৱতাবিলাকক কোনো ৰকমে আনকি সৰস্বতীকেও পিছে পিছে আৰাধনা কৰিছে কৰম পৰৱত নহতে আমাৰ জনগোষ্ঠীৰ লোকসকল সৰস্বতীকেও ইমান ভালকৈ বুজি পোৱা নাছিলে যে এই বিদ্যাৰ দেৱী বুলি তেওঁলোকে নিজস্বভাৱে আছিলে তো যেতিয়া আহিলে তেতিয়া শ্ৰীকৃষ্ণৰ বিভিন্ন প্ৰকাৰৰ গীত শ্ৰীকৃষ্ণৰ লীলাৰ সন্দৰ্ভত গীত গাব ল'লে একটা গীত মই এনে গাইছোঁ শ্ৰীকৃষ্ণৰ গীত ধৰক খুব বতাহ বৰষুণ দি আছে শ্ৰীকৃষ্ণই গোপীসকলক মাতিছে সেইটো ঝুমৰ গীতত গলবাৰী ঝুমৰ গীতত সেইটো গাইছে গলবাৰী ঝুমৰ গীত সেইটোও নাচে বড়োসকল মানে বৈবিধ্য লোকসকল খুব ধুনীয়াকৈ নাচে তাৰ তালটো অকণমান বেলেগ ৰকম বাজে বা শ্ৰীকৃষ্ণ কেন্দ্ৰিক কিছুমান গীত আছে আষাঢ় শাওণ মাসে কাহারিব দরিয়া আষাঢ় শাওণ মাসে কাহারিব দরিয়া তবে বিজুলি চমকে ডর লাগে রে সামনে টবত ও ভাই বন মালি রে সামনে টবত যমুনা বুলাই রে সামনে টবত ভালাই ও ভাই বন মালি রে সামনে টবত যমুনায় বুলাই রে সামনে টবত ছাড়ো ছাড়ো রাজা বেটায় হমারিয়া চোরিয়া ছাড়ি দেলে ঘোরা ঘুরি যাব রে সামনে টবত ও ভাই বন মালি রে সামনে টবত যমুনা বুলাই রে সামনে টবত গোপী কেইজনীয়ে কৈছে যে আহাৰ শাওণ মাহ বা চ'ত বহাগ মাহ ওপৰত মানে কলা ডাৱৰে ছানি ধৰিছে এই ডাঙৰ বৰষুণ এজাক আহিব সেই সময়তে শ্ৰীকৃষ্ণই মাতি আছে ব'লা যমুনালৈ আমি জলকেলি কৰিম সেইটো গীতেই কৈছে সেইটোৱে কৈছে আষাঢ় শাওণ মাসে কাৰি বদরিয়া কোলা ডাৱৰে গোটেই ছানি ধৰিছে কাৰি বদরিয়া তবে বিজুলী চমকে ডৰ লাগে সেই সময়ত যদি বিজুলীও ঢেৰেকনিও দিয়ে কিমান ভয় লাগে তথাপি শ্ৰীকৃষ্ণই কৈছে ব'লা
যমুনা বুলাই রে শ্যাম নটবর শ্রীকৃষ্ণই, শ্যাম শ্রীকৃষ্ণই। হয় ও ভাই বনমালী রে শ্যাম নটবর। বনমালীও শ্রীকৃষ্ণই হয়। বনমালী এটা নাম, শ্রীকৃষ্ণৰ এটা নাম। তো গতিকে শ্রীকৃষ্ণৰ সেই কথা। আৰু শ্রীকৃষ্ণৰ কিছুমান আৰু কথা ঝুমৰ গীতত আছে, যেনে গৰু চৰাইছে শ্রীকৃষ্ণ, গৰু চৰাইছে। সেই নান্দনিক দৃশ্যটো ঝুমৰ গীতত এনেকুৱা কৈছে, নন্দের নন্দন কানু বনেতে চৰাই গোধেনু, নন্দের নন্দন কানু বনেতে চৰাই গোধেনু, ডালে বসি দেখো মুরলি বাজায়, হাগো ডালে বসি দেখো মুরলি বাজায়, তোরা শুনো গো সবাই, ধেনু সবে দেখো নে পুরো বাজার, তোরা শুনো গো সভাই, ধেনু সবে দেখো নে পুরো বাজার। শ্রীকৃষ্ণই গৰু চৰাইছে, গৰুবিলাকো নেপুৰ বজাইছে বুলি কৈছে। গৰুবিলাক শ্ৰীকৃষ্ণ চৰোৱা গৰুবিলাকৰ ভৰিত নেপুৰ বন্ধা আছিলে। তেওঁলোকেও শ্ৰীকৃষ্ণৰ বাঁহী উৰি সুৰ শুনি শুনি চৰি চৰি বাঁহী নেপুৰ বজাইছে। বৃন্দাবনের যত তরুলতা ফুল ফুটিছে গো ঝোপা ঝোপা, স্বামীর সঙ্গে দেখো বদন মিলাই, ও গো স্বামীর সঙ্গে দেখো বদন মিলাই, তোরা দেখো গো শোভা, কেমন সুন্দর দেখা যায়। শ্রীকৃষ্ণৰ উপস্থিতিত ফুলবিলাকো, ফুলজোপাবিলাকো ফুলিছে আৰু শ্রীকৃষ্ণৰ গাতে ঘঁহাই যাম তেনেকুৱা কৰিছে। স্বামীৰ সঙ্গে দেখো বদন মিলাই, শ্রীকৃষ্ণৰ গাৰ ৰঙৰ লগতো ৰংটো মিলাই চাইছে ফুলবিলাক। মোৰ ৰংটো শ্রীকৃষ্ণৰ ৰঙৰ লগত ফুলটো নিজেও ৰিজাই চাইছে যে মোৰ ৰংটো শ্রীকৃষ্ণৰ লগত মিলিছে। আৰু এই দুইটা ৰং মিলি কিমান সুন্দৰ দেখুৱাইছে, সেইটোৱে আখৰাত গোপীসকলক কৈছে, ধৰা দেখো গো শোভা, কেমন সুন্দর দেখা যায়। বৃন্দাবনের যত পশু পাখি তারা সবে গো বড় সুখী হয় রে, বৃন্দাবনের যত পশু পাখি তারা সবে গো বড়ই খুশি হয় রে, কুহু কুহু করি কুকিল বেড়ায়, ও গো কুহু কুহু করি কুকিল বেড়ায়, তোরা শুনো গো শোভা, কেমন সুন্দর শুনা যায়। বৃন্দাবনৰ যিবিলাক পশু পাখি আছে, চৰাই চিৰিকটি, জীৱ জন্তু আছে, তেওঁলোকো মানে শ্রীকৃষ্ণক ভাল পাইছে। আৰু কুলিটো কুহু কুহু কৰি হেৰি মাতি আছে। আপোনালোকে শুনক, শ্রীকৃষ্ণৰ বাঁহী, কুলি কেতেকীৰ মাত, জীৱ জন্তুৰ মাত, কি চুহান, কি অপূৰ্ব সুন্দৰ শুনাইছে। সেইটো ঝুমৰ গীতত, গালুৱাৰী ঝুমৰত এনেকুৱা বৰ্ণনা কৰি ঝুমৰ গীতবিলাক গায়। পুৰণা ঝুমৰ গীত ৰচনা হৈছে, আৰু এইটো পুৰণা নহয়, এইটো ৰচনা শৈলীৰে গীত হয়। ভাগৱত, শ্রীকৃষ্ণৰ এইবিলাক কাহিনী যেতিয়া মানুহ পঢ়িছে, শুনিছে, তেতিয়া আমাৰ জনগোষ্ঠীৰ ৰচিকাসকলে গীতবিলাক ৰচনা কৰিছে। এনেই ধৰক আৰু এটা শ্রীকৃষ্ণৰ গীত মই গাই দিছোঁ আপোনাক। শ্রীকৃষ্ণই যি সময়ত ৰাধাক এৰি কংস মামাৰ ওচৰত গৈছিলে, ইয়াৰ খেল শেষ, ই ডাঙৰ হৈ গ'ল, এতিয়া তেওঁ তালৈ গৈছে যে কংসক বধ কৰিব লাগে ন। আৰম্ভণিতে য'ত পুৰা বাল্যকাল ডাঙৰ হৈ যৌৱন কালতো তাত গুচি গ'ল। সেইটো গীততে কৈছে, ভালা তোর বিনু কানু গোকুলানো গর তোর সুনা ভেলা,
মানে গকুল নগৰতো এৰি গুচি গৈছ তো তোৰ মানে অবিহনে কিমান শূন্য হৈ গৈছে সেইটো কথা ঝুমৰত কৈছে। ভলা তোৰ বিনু কানু গকুলা নগৰ তোৰ সোনা ভেলাই বিজুবন কেহু না যায় গোপীগণ সোনা ভেলাই বিজুবন কেহু না যায় গোপীগণ সোনা ভেলাই কানু কদমে কে ডারে রে মুরলি বিনু তই নথকাৰ বাবে কোনো নাযায় বিনু আৰু তই নথকাৰ বাবে কদম গছৰ ডালটো শূন্য হৈ গ'ল নহ'লে সকলো সময়ত তাত বাঢ়ি বাজি থাকে। ছাড়ি দেলে পিতানন্দ ছাড়লে মা যশোদা ছাড়ি দেলে কানু রাধাকে প্রেম তো আধা দিনে ছাড়ি দেলে কানু রাধাকে প্রেম তো আধা দিনে। এই গোকুল নগৰ এৰি দিছে, পিতানন্দক এৰিছে, মা যশোদাক এৰিছে আৰু এৰিছে কাক? ৰাধাক আধা প্ৰেম কৰি এৰি দিলে, বিবাহটো নপাতিলে নহয় ৰাধা। ছাড়ি দেলে কানু রাধাকে প্রেম তো আধা দিনে। আধা প্রেম কৰি এৰি দিয়া হ'ল, তাৰ ফুল প্ৰেমটো নহ'ল। আমাৰ ফুল প্ৰেম মানে বিবাহ হৈ গ'ল, ফুল প্ৰেম। ৰাধাকটো বিয়া পতা নাই। এই ঝুমৰ গীতত এই ৰাধা কৃষ্ণৰ বা ভাগৱত শাস্ত্ৰৰ কিছুমান বস্তু আহি গৈছে। এতিয়া ধৰক এনেকুৱা খেমধা গীততো গায়। ঝুমৰ গীতত গোপীসকলে মানে গোপীসকল আমাৰ কৰ্মতীসকল, আমাৰ ছোৱালীসকলে নিজকে ভাবি লৈছে আমিয়ে গোপী। আৰু যদি ক'ৰবাত গোপী আছিলে সেই সময়ত শাস্ত্ৰত আছিলে। এতিয়া বাস্তৱ ক্ষেত্ৰতো আমাৰ জীৱনত এতিয়াও ৰাস হৈছে। ৰাসৰ গোপী ক'ৰবাৰ পৰা আহে জানো? আমাৰ জনজীৱনৰ ছোৱালীসকলেই ৰাস কৰি নিজকে গোপী মানি লয়। সেই তেনেকুৱাই নিজকে গোপী মানি লৈছে। আৰু গোপীসকলে কোৱাকৈ হৈছে যে আজি যে কৰ্মত আহিম বুলি কৈছিলে শ্ৰীকৃষ্ণ নাহিলে যে, তো কি হ'ল? তো সেইটো কৈছে যে তইতো নিজকে ভাবি লৈছিলি যে মই শ্যামৰ আধা অংশ, শ্যাম মোক এৰি ক'তো থাকিব নোৱাৰে। হা, মই নাথাকিলেও শ্যাম নাথাকিব আৰু শ্যাম নাথাকিলে মই নাথাকো। তেনেকুৱাকে তই শ্যামৰ লগত প্ৰেম কৰি আছো। তো আজি চোন দেখিছো ইমান ডাঙৰ কৰম হৈছে, ইমান নাচ গান হৈছে, শ্যাম ক'তো ৰহা নাই। এইটো খেমধা গীতত গৈছে। ওরে শ্যামল বৰণ তুমি, শ্যামল বৰণ তুমি, শ্যামলিনী রায়, হায় হায় শ্যামলিনী রায়। কই আইলো গো তোমার প্রাণের কান্না, কই আইলো গো তোমার প্রাণের কান্না। খেমটা গীত, ঝুমৰৰ এটা অংশ খেমটা গীত। ত্ৰাণাৰে 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 গো ত্ৰাণাৰে না, হায় হায় ত্ৰাণাৰে না, ত্ৰাণাৰে নারে গো ত্রাণারে নারে, ত্রাণারে নারে গো ত্রাণারে নারে। কই আইলো গো তোমার প্রাণের কানা, কই আইলো গো তোমার প্রাণের কানা। বৰ ধুনীয়া, বৰ ধুনীয়া। মানে তুমি যে জহাই আছিলা যে শ্যাম মোৰে হয়, ক'ত আজি চোন নাহিলে, কৈ আইলো গো তোমাৰ প্ৰাণের কাৰণে। হে, আমাক এনেই ঠগিছিলা যে শ্যাম মোকেই প্ৰেম কৰিছে, মোৰ ওচৰত আহিব, ক'ত নাহিলে। এইবিলাক ঝুমৰ গীতত
এইবিলাক বস্তু সোমাই আহিছে আৰু ভেঞ্চৰীয়া সময়ত ভেঞ্চৰীয়া গীত যিটো কৰম আখৰাত নাচ গানৰ যিটো চুকমুকালি পুৱতি নিশা তাৰ ৰাগটো বেলেগ ঝুমৰ গানৰ ৰাগটো তাৰ অকণ বেলেগ ৰকম এই নৰ্মেল খেমটা হওক দাৰ্চলীয়া হওক ঝিঙাফুলীয়া হওক গৰুৱাৰী হওক বা অন্যান্য গীত মাতবিলাকত ৰাগৰ তুলনাত ইয়াৰ ৰাগটো অকণমান বেলেগ ৰকম যেনে শ্ৰীকৃষ্ণৰে গীত হয় হে হে রাধা রাধা বলে বাসি কদমের ডালে বসি হে রাধা রাধা বলে বাসি কদমের ডালে বসি আগো রাধা রাধা কৃষ্ণ বাজায় বাঁশি কেমনে বরিব রে ঘাগরি সামলা যে মরি হে রাধা রাধা কৃষ্ণ বাজায় বাঁশি কেমনে বরিব রে ঘাগরি সামলা যে মরি এ গগনে উঠিল বেলা কত না করিব খেলা রে গাছ কদমা করি ডালো ধরি হরি বনসি বাজাই কত ছল করি গাছ কদমা করি ডালো ধরি হরি বনসি বাজাই কত ছল করি এইটো ভেঞ্চৰীয়া সুৰৰ গীত এই ঝুমৰ অংশৰ বা আমাৰ সংস্কৃতিৰ বিভিন্ন চাপত সোমাই গৈছে এতিয়া ঝুমৰতে যে শ্ৰীকৃষ্ণ বা ৰাম আছে সেইটো নহয় অন্যান্য গীত মাততো সোমাই গৈছে কাঠি গীতে হওক বা চহৰাই গীত যিটো জাহালি পৰৱৰ গীত তাতো শ্ৰীকৃষ্ণ ৰামচন্দ্ৰৰ বৰ্ণনা আছে ফাকুৱা পৰৱতো গীত মাতবিলাকত বৰ্ণনা আছে অন্যান্য যিমান নাচ গান আছে এই নাচ গানবিলাকত সোমাই আছে আৰু অতিমাত্ৰাকে সোমাইছে যদি ঝুমৰ গীতত শ্ৰীকৃষ্ণৰ যেনে ৰামায়ণৰ কিছুমান কথা কোৱা হয় মজন্দৰীয়ে ৰাৱণক বুজাইছে গীতেৰে ঝুমৰ গীতেৰে ওই রাবণকে হাতে ধরি বুঝাইল গো মজন্দরি রাবণকে হাতে ধরি বুঝাইল গো মজন্দরি মিছায়ানো হে রাজা সীতাকে হরি লঙ্কায় আছে অনেক সুন্দরী মিছায়ানো হে রাজা সীতাকে হরি লঙ্কায় আছে অনেক সুন্দরী মজন্দৰীয়ে কৈছে সীতাক অপহৰণ কৰি আনিব নালাগে তাৰ ৰকম সুন্দৰী আমাৰ লংকাতে বহুত আছে আৰু শ্ৰীকৃষ্ণ মজন্দৰী সপোন চালে যে ৰাৱণে কিবা ভুল কৰিছে ৰাৱণে কিবা গণ্ডগোল কৰিছে এই সপোনটো এই খেমটা গীতত আমাৰ জনগোষ্ঠীৰ মানুহে খেমটা গীতত গাইছে ওরে মজন্দরি বলেন স্বামী আজ স্বপনে পাইলাম আমি গো মরি হায়া আগো মজন্দরি বলেন স্বামী আজ স্বপনে পাইলাম আমি গো মরি হায়া আনেছি রামেরও সীতা দেশামি ফিরায় হায় হায় দেশামি ফিরায় রামের সেনায় দেখো ঘেরিল লঙ্কা
মানে ৰামৰ সেনাই ঘেৰি ল'লে লংকা হা হয় হয় আনেছি রামেরো সীতা দেশামি ফিরায় হায় হায় দেশামি ফিরায় বান্দর সেনাই দেখো ঘেরিল লঙ্কা হয়, ই সপোনত পালে অ মজন্দৰী অ আৰু সেই ৰাৱণক কৈছে তুমি যদি তেনেকুৱা কৰিছা উম এই ঘূৰাই দিয়া উম মই এনেকুৱা সপোনত চাইছিলো গোটেই বান্দৰ সেনা আহি শ্ৰীলংকা গণ্ডগোল কৰিছে গণ্ডগোল আৰু সঁচাকে গণ্ডগোল কৰিছে সঁচাকে গণ্ডগোল কৰিছে এইটো ঝুমৰ গীতত কোৱা হৈছে ঝুমুৰ গীতত এইটো পুৰণা গীত হয় মই নিজৰ কথাৰ কৈছোঁ গানটো ময়ে গাইছোঁ উম কিন্তু কথা বহুত আদিম সৃষ্টি হয় তো কেতিয়াৰ পৰা ৰামায়ণ মহাভাৰত গীতা শাস্ত্ৰ কৰম বা ঝুমৰত সোমাই গ'ল কৰমত সোমোৱা নাই ঝুমৰত সোমাইছে গীত মাতত সোমাই গ'ল গীত মাতত সোমাইছে অন্যান্য গীত মাতত সোমাইছে অন্যান্য গীত মাততো সোমাইছে হয় ইয়াতো সোমাইছে যেনেকুৱা ৰাৱণকে ৰামে বহুতবাৰ মাৰিছে ইফালে কাণ মাৰে সিফালে ভাগি যায় এইফালে দেখে ইফালে মাৰে ইফালে গুচি যায় ৰামৰো টেনশ্যন হৈ গ'ল মানুহজন আৰু ৰাৱণটো ছলনাময় আছিলে দেখাইছে এক ঠাইত থাকে এক ঠাইত থাকে এক্সাইট হয় ৰাৱণো মাৰি মাৰি ভাগৰিছে লক্ষ্মণো মাৰি মাৰি ভাগৰিছে তো সেইটোৱে মানে সেই গীতৰ জৰিয়তে সেই গলুৱাৰী গীতত গাই গাই হয় আমাৰ আখৰাত দশ মুণ্ড বিষ ভুজা তাকে বলে গো রাবণের রাজা মারিলে সে না মরে রাবণ হাগো মারিলে সে না মরে রাবণ মিছাই ভাবো মন কাহাই আছে রাবণের মরণ আরে 1,00,000 পুত্র রাবণ সজলাইখ নাতি হারে 1,00,000 পুত্র রাবণ সজলাইখ নাতি হারে একো না থাকিল রাবণ বংশে দিতে বাতি গো গেল গেল রাবণ সোনার লঙ্কা পুড়িয়ে গেল গেল রাবণ মানে সোণৰ লংকা জ্বলি জ্বলি চাই গ'ল 1,00,000 পুত্ৰ ৰাৱণ তোমাৰ 1,00,000 পুত্ৰ 6,00,000 নাতি মানে ইমান পুত্ৰ নাতি থাকোতে এটাও নাথাকিলে তোমাৰ বংশত পানী এটোপা দিবৰ বাবে আৰু সোণৰ লংকাও ছাই হৈ জ্বলি শেষ হৈ গ'ল হয় হয় একো নাথাকিল ৰাৱণ বংশে দিতে বাতি তোমাৰ বংশটো জ্বলাই থাকিবৰ বাবে চাকি জ্বলাবৰ বাবে এটাও নাথাকিল ৰামৰ লগত শত্ৰুতা কৰাৰ বাবে এইবিলাক মানে পুৰণা ঝুমৰ গীত যিসকল পুথিবিদ্যাত একদম পাকৈত নাছিলে এই কাণেৰে ৰামায়ণ মহাভাৰত গীতা শুনি শুনিয়ে এই গীতবিলাক ৰচনা কৰিছিলে আৰু আগৰ ঝুমৰীয়াসকলে গাইছিলে এইটো আমাৰ ধৰ্মীয় শাস্ত্ৰত ঝুমৰ গীত আহি গৈছে আৰু সামাজিক জীৱনৰ ঝুমৰ গীতবিলাকতো পাৰাহীন আছে ঝুমৰ গীত একদিনত বা 1 ঘণ্টাত থোড়ো চৰ্চা হ'ব 5 দিন 7 দিনলৈকে ঝুমৰ চৰ্চা কৰে কৰম চৰ্চা কৰে তো শেষ নহয় আকৌ ডালগাড়া অনুষ্ঠান পাতি দিয়ে শেষত শেষ নহ'লে আৰু একদিন গাড়া ভঠা অনুষ্ঠান এই কৰম ডালটো উঘালি লৈ যায় যে তাত এটা গাঁত হৈ যায় ন সেই গাঁতটো পুতিবৰ বাবে একটা নিয়ম কৰে আৰু এক ৰাত নাচে মানে ইমানে নাচ গান ইমান আৰু আমি এটা সৰু অনুষ্ঠানত ক'ত আপোনাক শেষ কৰি দিব পাৰিম ঠিক ঠিক বহুত কথা জানিলো আপোনাৰ পৰা এতিয়া আমি ঝুমুৰৰ যিখিনি নজনা কথা হয়তো মই বহুত গম পালো আমাৰ যিখিনি আমাৰ অক্লান্ত মনৰ যিখিনি দৰ্শক আছে তেওঁলোকে হয়তো আপোনাৰ পৰা নজনা কথা বহুত শিকিলে আপোনালোকৰ চাহ জনগোষ্ঠীৰ যিসকল যিখিনি উৎসৱ পাৰ্বণে হওক বা ঝুমুৰে হওক গোটেই কথাখিনি আপুনি ধুনীয়াকৈ বহলকৈ গোটেইখিনি কৈ দিলে আমি সকলো শিকিলোঁ সকলো বুজিলোঁ বৰ ভাল লাগিলে আপোনাৰ লগত কথা পাতি এতিয়া মই আপোনাক এই ঝুমুৰৰ উপৰিও আন দুটামান আপোনালোকৰ সমাজ জীৱনৰ লগত যিখিনি জড়িত কথা এই কথাখিনি মই অকণমান আপোনাৰ পৰা জানিব খুজিছোঁ যে আপুনি আমাৰ এই চাহ জনগোষ্ঠীৰ যিসকল ভাই ভনী আছে বা যিসকল মানুহ আছে তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ ল'লে এই আমাৰ চাহ জনগোষ্ঠীৰ ভাই ভনীসকল আমাৰ সমাজত সকলোৰে লগত সমানে খোজ মিলাই আগবাঢ়ি যাব পাৰে 1 নম্বৰ কথা আমাৰ জনগোষ্ঠীৰ মানুহবিলাক যিটো বস্তু
এই মুহূৰ্তত প্ৰয়োজন আৰু সৰ্ববৃহৎভাৱে প্ৰয়োজন আৰু ধৰিব লাগে সেইটো হৈছে শিক্ষা। শিক্ষা হয় হয় শিক্ষাই মানুহক ধনী দুখীয়া নকৰে, শিক্ষাই মানুহক সমান পাৱাৰ দিয়ে। হয় হয় এতিয়া ধনী দুখীয়াৰ পাৱাৰ চলি আছে, আমি দুখীয়া হ'লেও যদি আমি শিক্ষিত হওঁ তেন্তে আমি অট'মেটিক পাৱাৰ পাই যাম। হয় 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 আৰু সেই পাৱাৰটো পাবৰ বাবে আজিৰ জনজীৱনত সামাজিক ব্যৱস্থাত বা দেশত বা গোটেই সমাজ ব্যৱস্থাত আমাৰ সমাজখন পিছ পৰি থকাৰ মূল কাৰণটোৱে হৈছে পুথিগত শিক্ষা। এনেকুৱা শিক্ষিত বহুত আছে, এনেকুৱা শিক্ষিত মানুহ আছে আপোনাক পঢ়া লিখা নকৰাকৈ বহুত কথা ক'ব পৰা শিক্ষিত মানুহ আছে, কিন্তু পুথিগত যিটো শিক্ষা আজি যিটো আমি যিটো স্কুলীয়া শিক্ষা বা স্কুলীয়া শিক্ষা কলেজীয়া শিক্ষাৰ কথা কওঁ আৰু আজিকালি যিটো আধুনিক টেকন'লজি আহিছে, আপুনি যদি পুথিগত শিক্ষাৰে শিক্ষিত নহয় তবে আপুনি কোনোফালেই আগবাঢ়ি যাব নোৱাৰে। তো মই ভাবোঁ যে আমাৰ জনগোষ্ঠী আগৰ তুলনাত বহুত আগবাঢ়ি আহিছে, কিন্তু এপাচি শাকত এটা বা ডেৰটা হৈছে, কিন্তু এতিয়াও শাকটো সোৱাদযুক্ত হোৱা নাই। জনগোষ্ঠীটো এতিয়াও শিক্ষিত বুলি ক'ব নোৱাৰি আৰু শিক্ষাৰ ক্ষেত্ৰতে সকলো দিশতে পিছপৰা। আপুনি শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থকাৰ বাবেই আমাৰ অন্যান্য বস্তু পিছ পৰি গৈ আছে। আৰু একৰকম কথা হৈছে বহু শিক্ষিত মানুহ হ'লেও অশিক্ষিত মানুহক আগবঢ়াব নোৱাৰে। তেওঁলোকে ইমানেই শিক্ষিত হৈ যায় যে এওঁলোকক আগবঢ়োৱাৰ কেনেকুৱা কথা কৈ আগবঢ়াব লাগে, তেওঁলোকৰ কথা প্ৰসংগবিলাক চেঞ্জ হৈ যায়। আচলতে যিসকলে এতিয়া বহু উচ্চ শিক্ষিত হৈছে তেওঁলোকে বহু কথা জানি গৈছে, কিন্তু একদম নজনা মানুহবিলাকক সেইবিলাক কথাই থাউকতে ভৰাই দিব নোৱাৰিছে নহয়। সেইটো আমাৰ এটা বাধা আহি গৈছে। মই মানি ল'লোঁ বহুত শিক্ষিত হৈ গ'ল, মানি ল'লোঁ মই, কিন্তু একেবাৰে অশিক্ষিত মানুহটোক কেনেকুৱা টানিম? তাততো কিবা এটা বেছ থাকিব লাগিব ন। অন্তত আমাৰ মানুহবিলাকৰ বেছটো হ'লেও যদি থাকে, নিজে নিজেও কিছুমান কথা শিকি যাব। আনে কৈ মদ এৰাবলৈ বা শিখৰ খাবলৈ এৰাবলৈ সি নিজেও যেতিয়া কিছু কথা গম পাই যাব তেতিয়া নিজে নিজে এৰিব। আৰু নিজৰ এই ধাউতিটো আমাৰ সমাজৰ মাজত আনিব লাগিব। আৰু আমাৰ যিমান জনগোষ্ঠীৰ এতিয়া আমাৰ জনসংখ্যাটো হিচাপ হোৱাই নাই, এই বছৰ যেন লোকপিয়ল কৰিব। আমি জনগোষ্ঠী হিচাপে এটা ধাৰণাতে কৈ থাকোঁ যে আমি ৮০ লাখ আছোঁ, ১ কোটি আছোঁ। তো ১ কোটিয়ে যদি মই ধৰি লওঁ, খুব বেছি শিক্ষিত মানুহ আমাৰ মাজত আছে যদি ১০,০০০ আছে। বহুত কম। ১০,০০০ বহুত, BA পাছ ১০,০০০ মান নহ'বই নেকি, MA পাছ বা অন্যান্য শিক্ষিত খুব কম হ'ব। ডাক্তৰ কেইটা আছে আমাৰ আঙুলি মূৰত আমি হিচাপ কৰি দিওঁ। ১ কোটি মানুহৰ জনসংখ্যাত আঙুলি মূৰত যদি ডাক্তৰ হিচাপ কৰিম, যদি আমি চৰকাৰী বিভাগৰ বিষয়া বিচাৰোঁ, আমাৰ একজন বিষয়াৰে নাম ক'ব পাৰোঁ আমি, বিক্ৰম কৰি। আৰু আপুনি হ'লেও মনত পেলাকচোন, পাৰিব জানো? নাইতো, কাক মনত পেলাব দিছোঁ? এতিয়া আমাৰ উকিলৰ সংখ্যা ২-এটা বাঢ়িছে, কিন্তু ভাল এডভকেট হ'ব পৰা নাই। আৰু ব্যৱসায় দিশতো আমি বহুত পিছপৰা। মানে সেইটোৱে আমাৰ যিটো চিন্তাধাৰাটো অলপ সলনি কৰিব লাগিব, একদম বহুত সলনি কৰিব লাগিব। আৰু অসম চৰকাৰে চিন্তাধাৰাটো সলনি কৰিবৰ বাবে বা শিক্ষিত কৰিবৰ বাবে আমাৰ জনগোষ্ঠীক যথেষ্ট সুবিধাও দিছে। এতিয়া বাগানে বাগানে স্কুলো পাতিছে, অন্যান্য বহু কিবা আগবঢ়াই দিছে। কিন্তু কথা হ'ল যে মূল কথাটো আপুনি তেতিয়াই আপোনাৰ মগজত ভাল বুদ্ধি আহিব যেতিয়া আপোনাৰ হাতত চলিব পৰাকৈ সবলভাৱে আপুনি পইচা পাতি আপোনাৰ হাতত থাকিব। যদি সাধাৰণ এটা হাজিৰা কৰি ১২ দিনত এটা দৰমহা পাব আৰু ১২ দিনৰ আগতে ছেটিং হৈ যাব যে নেক্সট দিনতে পইচাটো শেষ, আপুনি কি পৰিকল্পনা কৰিব পাৰিব? তাৰ মাজতো এই সময়তো আমাৰ জনগোষ্ঠীৰ বহু মানে পৰিয়ালে কম দৰমহাতে ল'ৰা ছোৱালীক শিক্ষিত কৰি আছে, কিন্তু খুব টেলেণ্ট শিক্ষিত নহ'লেও জেনেৰেলি BA পাছ বা MA পাছ ওলাইছে, কিন্তু এতিয়া তেওঁলোকো চাকৰি নোপোৱা হৈ গৈছে। যিটো পাৰ্চেণ্টেজ বিচাৰি দিছে আমাৰ জনগোষ্ঠীৰ মানে মগজে সিমান পাৰ্চেণ্টেজ এতিয়াও ঢুকি পোৱা নাই। তেওঁলোকৰ সতি সন্তানে হয়তো সেইটো পাৰ্চেণ্টেজ পাই যাব পাৰে, কিন্তু এতিয়া চাহ বাগিচাৰ শ্ৰমিক এজনৰ সন্তানে
এতিয়া 90% যোগ্য হোৱা নাই, 60-50তে গৈ আছে। এই 60-50 ল'ৰা ছোৱালীবিলাকৰ যেতিয়া ল'ৰা ছোৱালী হ'ব তেতিয়া তেওঁলোকে হয়তো 90% পাব 90% পাব, তেতিয়া কম্পিটিশ্যনত আহিব। এতিয়া অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক বা আমাৰ জনগোষ্ঠীৰ মানুহবিলাকে সংৰক্ষণৰ ওপৰত যদি আমি আৰু 10 বছৰ 20 বছৰ আগবাঢ়িব পাৰিম, মই অসম চৰকাৰক বা ভাৰত চৰকাৰক অনুৰোধ জনাম যে কিবা একটা সংৰক্ষণ প্ৰণালীৰে এই জনগোষ্ঠীক যদি আগুৱাই নিব বিচাৰে, মই আজীৱন দিব লাগে বুলি মই নকওঁ, অন্তত 50 বছৰ বা 40 বছৰৰ বাবে সংৰক্ষণ দি এই জনগোষ্ঠীটোক যদি আগবঢ়োৱাৰ ব্যৱস্থা কৰে তেন্তে বহুত আগবাঢ়ি যাব। মানে সেইটো শিক্ষাৰ লগতো বহুত কথা জড়িত থাকে। শিক্ষাৰ লগত, শিক্ষাৰ ক্ষেত্ৰতে দিয়ক। এতিয়া ধৰক মই যিটো কথা অলপ গম পাওঁ, সেইটো মই হয়তো ভুলো হ'ব পাৰে মোৰ, যে আমাৰ যিসকল চাহ জনগোষ্ঠীৰ ভাই ভনী আছে বা চাহ জনজাতি অঞ্চলত বিশেষকৈ যিটো আমাৰ অন্ধবিশ্বাসৰ কথা কয়, নানা ধৰণৰ অন্ধবিশ্বাসে বেছিকৈ ধৰক তাত দেখা পোৱা যায়, নহয় জানো? সেইটো আপুনি হ'লেও জানে। আৰু সেই যিখিনি অন্ধবিশ্বাস বা এনেকুৱা ধৰণৰ যিবিলাক ভুল ধাৰণা, সেইবিলাক ভাঙিব হ'লে আমাৰ যিখন সমাজ বা যিসকল আমাৰ ভাই ভনী আছে তেওঁলোকক আমি শিক্ষিত কৰিবই লাগিব। যদি আমি শিক্ষিত নকৰোঁ তেওঁলোকে সেই সমাজখনত আৰু আগবাঢ়িব নোৱাৰিব, আৰু এনেকুৱা ধৰণৰ যিবিলাক অন্ধবিশ্বাস আছে এই অন্ধবিশ্বাসৰ ওপৰত বেছিকৈ তেওঁলোকে সেই কবলত পৰিব, নহয়? কবলত পৰিব, হয়। আৰু সেইখিনিও আমি আঁতৰাব হ'লে আমি সমাজখন শিক্ষাৰে তেওঁলোকক আগুৱাই নিব লাগিব। এই মুহূৰ্তত আমাৰ জনগোষ্ঠীৰ যিমান জনসংখ্যা আছে, এতিয়া অন্ধবিশ্বাসৰ বলি খুব কম সংখ্যক মানুহে হৈ আছে। বাকী বেছিভাগেই খুব উচ্চ শিক্ষিত নহ'লেও সাম্যকভাৱে গোটেই ব্যৱস্থাটোক গম পাই গৈছে যে এইটো নকৰিলেও হ'ব। আৰু পৰম্পৰাবিলাক যিবিলাক আছে আমাৰ যিকোনো জনগোষ্ঠীৰে হওক, পৰম্পৰাটো ধৰি ৰাখিব লাগিব, নিজস্ব নহ'লে পৰিচয় শেষ হৈ যাব। এতিয়াও যদি গছ এডাল পুতি নাচ নচাটো যদি অন্ধবিশ্বাস বুলি ভাবি ল'ব, তেতিয়া তোমাৰ পৰম্পৰাই শেষ হৈ যাব। তো পৰম্পৰাবিলাক যিবিলাক আমাক পৰিচয়ৰ বাবে দৰকাৰ, সেই পৰম্পৰাবিলাক ৰাখক, কিন্তু সেইটোকে আগুৰি ৰাখি আপুনি যদি আগলৈ যাব নিবিচাৰে তো কোনোদিনে আগবাঢ়িব নোৱাৰিব। সেইটো আপোনাৰ ৰাখক, সেইটো আপোনাৰ পৰিচয়ৰ বাবে ৰাখক, কিন্তু আপুনি সমাজ ব্যৱস্থাটোৰ লগত আগবাঢ়ি যাবৰ বাবে, দেশৰ অন্যান্য জনগোষ্ঠীৰ লগত সাম্যতা বজাই ৰাখিবৰ বাবে আপুনি আগবাঢ়িব ল'লে কিছুমান নতুন চিন্তা আনিব লাগিব। কিন্তু নতুন চিন্তাৰ নামত বৰ বেবেৰি বাং চিন্তা আনি আপুনি এটা খৰচৰ বাহ পাতি ল'লেও নহ'ব। এতিয়া কি হ'ল, এতিয়া আমাৰ নতুন নতুন চিন্তাৰে নতুন নতুন খৰচো বাঢ়িছে। অপ্ৰিয় হ'লেও ক'বলৈ আমি বাধ্য, আমাৰ জনগোষ্ঠীৰ কোনোদিন বাৰ্থডে সংস্কৃতি নাছিল। আছিল নেকি? মই জন্মদিন যি ছুটি হৈছিলে মানে শুদ্ধি হোৱাৰ পাছত শেষেই। এই যে প্ৰতিটো দিনতে বাৰ্থডে আমাৰ সংস্কৃতিটোত আহি একটা খৰচা বঢ়াই আছে না। সেইটো নতুন সংস্কৃতি আমদানি কৰি আমাৰ লাভ হৈছিল, লোকচান হৈছিল। তাৰ ঘৰত বাৰ্থডে পাতিছে বুলি ইয়াৰ নথকা ঘৰৰ ল'ৰা ছোৱালীয়ে বাধ্য কৰাই আছে বাৰ্থডে পাতিব লাগে, দেখাক দেখি এইবিলাক সংস্কৃতি গ্ৰহণ কৰি আমি কি হৈছোঁ? যিমান শক্তি যিটো নাই সেইটো নাই, আৰু যা খাবাৰ আছে, পইচা পাতি আছে, খৰচ কৰিবলৈ উপায় নাই, বাৰ্থডে পাতিও 10জনক আনি খুৱাইছেতো বেলেগ কথা, কিন্তু তোমাৰ নাই আৰু তুমি 10জনক খুৱাবলৈ আৰু কেলে লাও লোৱা হ'ব বিচাৰিছা? তো কিছুমান সংস্কৃতি গ্ৰহণ কৰিব নালাগে। যিটো আমাৰ অৰিজিনেল, যিটো আমাৰ পৰিচয়মূলক সংস্কৃতি, এইবিলাক ৰাখি আমি আৰু ক'বাৰ পৰা কোনোবা পঢ়ি লিখি আহিলে কিবা আৰু মিউজিক বাজি আছে, তাৰ মিউজিকটো নিজৰ ঢোল মাদলটো দলিয়াই থৈ তাৰ ফালে গুচি গ'লে হ'ব জানো? নহ'ব। কেইদিনমান এইটো সংস্কৃতি কৰিবা, তাৰপিছত পুনৰ নিজৰ জেগালৈ আহিব লাগিব। তো শিক্ষাৰ ক্ষেত্ৰত মই জনগোষ্ঠীটোক এটাই অনুৰোধ জনাম, বা আমাৰ জনগোষ্ঠীটোত এইটোৱে এটা ডাঙৰ ভুল, যিসকল শিক্ষিত এই মুহূৰ্তত নিজৰ গাঁঠিৰ ধনেৰে যিমান দূৰ আগবাঢ়িলে, সেই অৱস্থাতে যদি কিবা তেওঁলোকে সংস্থাপন চৰকাৰে দিবৰ ব্যৱস্থা কৰে, তেন্তে নেক্সট তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক অকণমান টেলেণ্ট ৱাইজত তেওঁলোকে আগবঢ়াই নিব লাগিব। আৰু যিসকলে ধৰক এতিয়া প্ৰতিষ্ঠিত হৈছে তেওঁলোকেও হয়তো যি দুৰ্বলজন আছে তেওঁলোকক সহায় কৰি পেলাই আগবঢ়াই নিব লাগিব। এতিয়া আমাৰ এনেকুৱা হৈছে, কোনোবা এজনে যদি, তো সকলো জনগোষ্ঠীৰে আছে যদি মই নাজানো, কিন্তু আমাৰ জনগোষ্ঠীৰ ক্ষেত্ৰত বেছি খটা দেখিছোঁ মই, যে যিসকল একবাৰ পঢ়ি লিখি বাগিচা বা গাঁও অঞ্চল ত্যাগ কৰিছে তেওঁ ৰিটাৰ্ণ
আহিব নিবিচাৰে, বোকা পানী ঘিল লগা পৰিৱেশ হৈ গ'ল বোলে, গাঁৱলৈ কি যাবি, গোটেই মজাহিয়ে মজাহি। আৰে এই মজাহি গাঁৱতে তই ডাঙৰ হ'লি, পঢ়া লিখি কৰি কিবা ডাঙৰ মানুহ হৈ গ'লি বুলি তয়ো এই মজাহিসকলক বন্ধ কৰা। ভাল কৰিব লাগিব। মই মোৰ সমাজৰে নহয়, গোটেই অসমীয়া সমাজৰে কথা কৈছোঁ। আমাৰ বহুত মানুহ ৰিটাৰ্ণ আহিব নিবিচাৰে, হে ৰিটাৰ্ণ আহিবই নিবিচাৰে। ৰিটাৰ্ণ আনি তেওঁলোককো টানি নিব লাগিব। ভদ্ৰদাৰ পৰা বহুত নজনা কথা শিকিলোঁ, বহুত ভাল লাগিলে আপোনাৰ লগত কথা পাতি। আমি যথেষ্ট সময় ল'লোঁ আপোনাৰ পৰা। এতিয়া আমি অনুষ্ঠানৰ শেষত আহিব খুজিছোঁ। অনুষ্ঠানৰ শেষত আপুনি আপোনাৰ যিসকল ভাই ভনী আছে বা আমাৰ যি ৰাইজ আছে, ৰাইজক আপুনি উদ্দেশ্যি দুআষাৰ ক'ব বিচাৰে নেকি? মই নিশ্চয় ক'ম। মই অকলে আমাৰ জনগোষ্ঠী, আদিবাসী চাহ জনগোষ্ঠী সকলোৰে ওপৰত নহয়, সকলো জনগোষ্ঠীকে ক'ম হয় যে এই বাস্তৱ সময়ত হয় দেশৰ বা আমাৰ গোটেই পৃথিৱীখনৰ যিটো পৰিৱেশ চলি আছে, আমি তেওঁলোকৰ লগত সমতা বজাই আগবাঢ়ি যাবৰ হ'লে আমি তেওঁলোকৰ দৰেই আগবাঢ়ি যাব লাগিব। আৰু আমাৰ জনগোষ্ঠীৰ লোকসকলক মই শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আপোনাৰ এই অক্লান্ত মনৰ সকলো শ্ৰোতা দৰ্শক, লগতে মোৰ লগত সহযোগ কৰা আপোনাৰ প্ৰমুখ্য কেমেৰামেন বা মোৰ বাহিবাদক সকলোকে মই আন্তৰিকভাৱে নমস্কাৰ জনাইছোঁ। আৰু এই অনুষ্ঠানটোৰ শ্ৰীবৃদ্ধি কামনা কৰিলোঁ। আপোনালোকে যি উদ্দেশ্যেই মোক মাতিছিলে, সেই উদ্দেশ্য আপোনালোকৰ সফল হওক আৰু আপোনালোকৰ যোগেদি আমাৰ দৰ্শক সকলো উপকৃত হওক বুলি মই পুনৰবাৰ আপোনালোক সকলোজনলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। ধন্যবাদ।